কথা বহু ধৰণৰে গৈছে বহু দিশলৈ কথাবোৰ ওলাই গৈছে এতিয়া মই এই কাৰণে আৰম্ভণিতে কৈছো যে কথাবিলাক এতিয়া লাহে লাহে বেলেগলৈ গৈ আছে প্ৰথমতে এখন কাগজৰ পৰা বাতৰিৰ পৰা ক্ৰিয়া প্ৰতিক্ৰিয়া আৰু এতিয়া কথাবিলাক বেলেগ পৰ্যায় পাইছে গৈ আৰম্ভ কৰিছো কংগ্ৰেছৰ পৰা কাৰণ ৰাতুল পাটোৱাৰী কংগ্ৰেছে এই বিষয়টোক লৈ বহুত খৰব হৈছে আৰু কংগ্ৰেছে ঠায়ে ঠায়ে নলবাৰীটো সাংঘাতিক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আপোনালোকৰ অভিযোগসমূহ কি মন্ত্ৰীয়ে যিখিনি কথা তেওঁ ক'বলগীয়া আছিল তেওঁ স্পষ্টকৈ আজি উল্লেখ কৰিছে তেওঁ কৈছে যে ৰাজ সাহায্য পোৱাত আপত্তি ক'ত তেওঁ কৈছে যে গীৰ গাই কেইজনী আমি ক্ৰয় কৰি লৈছিলোঁ কাৰণ গীৰ গাই ৰাখিব পৰাকৈ সেই সময়ত সিমান সংখ্যাত ৰাখিব পৰাকৈ তাতে গৰুখুটিত ব্যৱস্থা নাছিল ইত্যাদি মন্ত্ৰীয়ে গোটেইখিনি কথা খুলুচাকৈ কৈছে কংগ্ৰেছৰ আপত্তিটো ক'ত নমস্কাৰ প্ৰথমতে মই ক'ব খুজিছোঁ গৰুখুটিলৈ গীৰ গাই অনা হ'ল এইটো অসমৰ এটা সপোন এটা প্ৰকল্প হিচাপে প্ৰতিষ্ঠা কৰিছিল অসমৰ ৰাইজত উচ্ছেদিত জনতাক তাৰ পৰা উচ্ছেদ কৰি পদ্ম হাজৰিকাৰ নেতৃত্বত এটা কৃষি বিপ্লৱ আৰম্ভ কৰিব আৰু যিটো বিপ্লৱৰ জৰিয়তে অসমীয়াসকলক স্বাৱলম্বী কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰিব যিটো এটা আদৰণীয় পদক্ষেপ বুলি আমি ভাবি লৈছিলোঁ আৰু এজন অসমীয়া হিচাপে ময়ো ব্যক্তিগতভাৱে গৌৰৱ অনুভৱ কৰিছিলোঁ এতিয়া আমাৰ প্ৰথম প্ৰশ্ন যদি গৰুখুটিৰ মানে প্ৰকল্পটোৰ কাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কোৱা ধৰণে আমাৰ গোহালিকেইটা প্ৰস্তুত হোৱা নাছিলে কি ভিত্তিত ৰাখিব নোৱাৰা বেছিকৈ গৰু গুজৰাটৰ পৰা আমদানি কৰা হ'ল এক নম্বৰ প্ৰশ্ন যদি আমদানি কৰিলে তাত ৰাখিবই নোৱাৰিলে কিয় ৰঙিয়াত আধা ৰখাই দিয়া হ'ল আৰু যদি ৰখাই দিয়া হ'ল পদ্ম হাজৰিকা ডাঙৰীয়াৰ বক্তব্যত তেতিয়া ফুটি উঠিছিল যে ৰঙিয়াৰ পৰা গীৰ গাই কিছু নোহোৱা হ'ল সেই নোহোৱা হোৱা গীৰ গাই সম্পৰ্কত অসমৰ মাননীয় মুখ্যমন্ত্ৰী পদ্ম হাজৰিকা ডাঙৰীয়া নতুবা চৰকাৰে কোনো দৃঢ়ভাৱে কোনো ধৰণে এই কথাটো জনাব পৰা নাছিল যে সেই গীৰ গাইসমূহ ক'লৈ গ'ল আজি বছৰৰ পিছত বছৰ যোৱাৰ পিছত এই ঘটনাটোৰ যেতিয়া ৰাজ সাহায্যৰ কথাটো আহিল তেতিয়া এই কথাটো ওলাই আহিল ৰাজ সাহায্য সকলোৱে ল'ব পাৰে এইটো ব্যক্তিগতভাৱে এজন জনা শুনা ল'ৰা হিচাপে মোৰ আপত্তি নাই কিন্তু আজি সংবাদমেলৰ আঁত ধৰি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ালৈ মই এটা প্ৰশ্ন কৰিব খুজিছোঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আজি ক'লে যে এই ৰাজ সাহায্যটোৰ বাবে আবেদন কৰিবলৈ 20টা দিব পৰা প্ৰভিজন আছিল আৰু 20টাৰ বাবে আবেদন বিচৰা হৈছিল আৰু য'ত আবেদন নাছিল মাত্ৰ 16টা ব্যক্তি নতুবা অনুষ্ঠানে ইয়াৰ বাবে আবেদন কৰিছিল আৰু এখন ফৰ্ম কেঞ্চেল হৈছিল কি কাৰণত তেখেতে ক'ব পৰা নাই আৰু 15টা তাৰ পৰা সিলেক্ট কৰি দিয়া হৈছিল এই ক্ষেত্ৰত স্পষ্টভাৱে সেই সময়ৰ অতুল বৰা ডাঙৰীয়াৰ নাম তেখেতে লৈছিল এটা মোৰ প্ৰথম প্ৰশ্ন আৰু প্ৰথম অভিযোগ আৰু এটা মই নমস্কাৰ কৰি এটা অনুৰোধ কৰিব খুজিছোঁ যে অসমক কৃষি ক্ষেত্ৰত উন্নতি সাধন কৰা বুলি কয় কৃষি মন্ত্ৰী হিচাপে গৌৰৱবোধ কৰে অতুল বৰা ডাঙৰীয়াই প্ৰথম কথা যদি 20টা সাবসিডি দিব খোজা এনেকুৱা আঁচনিৰ বাবে 20টা এপ্লাই কৰা গোট নতুবা মানুহ বিচাৰি অসমত নাপালে তেনেহ'লে মই আজি প্ৰথম পদক্ষেপত ক'ব খুজিম অতুল বৰা ডাঙৰীয়াই নিজৰ এগ্ৰিকালচাৰ বিভাগটোত যে চৰম বিফল হৈছিল অহাকালিৰ ভিতৰত প্ৰেছমিট যোগে এই কথাটো উপস্থাপন কৰিব লাগে কাৰণ অসমত দিব খোজা ৰাজ সাহায্য লোৱা মানুহৰ অভাৱ দ্বিতীয় এটা কথা ৰাজ সাহায্য ল'বলৈ কেৱল মন্ত্ৰী বিধায়কসকলৰ পৰিয়াল কিয় থাকিল মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ালৈ এটাই আহ্বান জনাইছিলোঁ যোৱাকালিও আজিও যে এই কথাটো তেখেত এজন ৰাইজৰ প্ৰতিনিধি সিদ্ধাৰ্থ ভট্টাচাৰ্য এজন ৰাইজৰ প্ৰতিনিধি তেখেতসকলে নিজৰ সমষ্টিত অন্তত এই গো পালন কৰি যিসকলে বাস্তৱ অৰ্থত নিজৰ পৰিয়ালটো পোহপাল দিয়ে তেনেকুৱা যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীসকলক এই সম্পৰ্কে অৱগত কৰিছিল নেকি যদি কৰা নাই কিয় কৰা নাই লাগিলে সেইসকল বিজেপিৰ কৰ্মকৰ্তাই হওক তেখেতসকলক এটা সুবিধা দিব লাগিছিল ৰাজ সাহায্যৰ কথাটোক গাপ দিবলৈ গৈ তাৰপিছত যেতিয়া আহিল এই গৰুখুটিৰ গৰুকেইটাৰ কথা গীৰ গাড়ীৰ নাম লোৱাৰ লগে লগে আহি গ'ল পুৰণা অধ্যায়টো এই গীৰ গাড়ীসমূহ কিনাৰ কথাটো আজি স্পষ্টভাৱে সংবাদমেলত ক'লে মন্ত্ৰী মহোদয় যোৱাকালি আমি প্ৰত্যাহ্বান জনাইছিলোঁ প্ৰত্যাহ্বান গ্ৰহণ কৰি আজি যিখিনি কথা ক'লে তাৰ বাবে মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ কথাটো হ'ল সেই সময়ত নোহোৱা হোৱা বুলি অৰ্থাৎ চুৰি হোৱা বুলি যিকেইটা গীৰ গাড়ীৰ কথা ক'লে আজি হঠাৎ কেনেকৈ সেই গীৰ গাড়ীকেইটা বিক্ৰী কৰা বুলি ওলালে আৰু যদি বিক্ৰী কৰিছিল মই জানো সেই গীৰ গাড়ীকেইটা চৰকাৰী নিয়ম নীতিৰ মাজেৰে কিনি অনা হৈছিল গুজৰাটৰ পৰা যদি চৰকাৰী নীতি নিয়ম মতে কিনি অনা হৈছিল কোনখন নিবিদাৰ ভিত্তিত চৰকাৰীভাৱে কিনি অনা সেই গীৰ গাড়ীকেইটা অকল এমপি মন্ত্ৰী বিধায়কৰ হাততে বিক্ৰী কৰা হ'ল নলবাৰী ৰঙিয়াৰ এই অঞ্চলত গীৰ গাড়ীকেইটা ৰখা হ'ল বেছিভাগ দূৰলৈ দুই এটা গ'ল কিয় নলবাৰীৰ যুৱ প্ৰজন্মৰ যুৱক নতুবা যুৱতীসকলক যিসকলে গো পালন কাৰ্যৰ লগত নিজক জড়িত ৰাখে তেখেতসকলক এই গীৰ গাড়ীকেইটা কিনাৰ সুবিধা কিয় দিয়া নহ'ল অকল গোপনে কিয় বিধায়ক মন্ত্ৰীসকলে এইটো ভাগ কৰি ল'লে বাকী থাকিল আপত্তি যথেষ্ট ক্ষেত্ৰত আছে আজি ইমাৰ্জেঞ্চি সময়ত ইন্দিৰা গান্ধীৰ কথাটো টানি আনিব খোজে বিজেপি সেইটো ট্ৰল কৰি আছে কিন্তু মই ক'ব খোজোঁ আচল ইমাৰ্জেঞ্চি এতিয়া চলি আছে আজি সংবাদকৰ্মীক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে সাংবাদিকক মই প্ৰশ্নৰ উত্তৰ নিদিওঁ মালিকক দিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে সাংবাদিকৰ প্ৰশ্ন সোধাৰ অধিকাৰখন নোহোৱা হৈছে আচলতে বাস্তৱ অৰ্থত সংবিধান প্ৰদত্ত বাক স্বাধীনতা হেৰাই পেলাব খুজিছে আৰু আচল মানে আপোনালোকৰ অভিযোগখিনি বাৰু ঠিকে আছে অভিযোগখিনি ঠিকে আছে কিন্তু মন্ত্ৰীয়ে এটা কথা স্পষ্টকৈ কৈছে তেওঁ তালিকা দেখুৱাই দিছে যে মোৰ পত্নীয়ে
গোপালন কৰিবলৈ আগবাঢ়িছে মোৰ পত্নীয়ে ৰাজ সাহায্য পাইছে আম্বানীয়েও পাব ৰাজ সাহায্য গতিকে মোৰ পত্নীয়ে নোপোৱাৰ কাৰণটো কি মন্ত্ৰীয়ে সেইখিনি কথা দাবী কৰিছে তাৰ পাছত মন্ত্ৰীয়ে কৈছে যে এই গোটেই বিক্ৰী এই যে চুৰ হোৱা বুলি কৈ থকা হৈছে হৰলুকি কৈ থকা হৈছে তেওঁ ৰচিদ দেখুৱাইছে যে ৬৬,০০০ টকাকৈ তেওঁ ক্ৰয় কৰিছে আৰু প্ৰায় ১৩ লাখ টকা দি তেওঁ সেই গীৰ গাইসমূহ তেওঁ ক্ৰয় কৰিছে গতিকে ইয়াৰ পাছত মন্ত্ৰীয়ে কোৱা মতে আপত্তি থাকিব নালাগে মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে মুখ্যমন্ত্ৰী হেন্দাখন মুখৰ বাক্যটো কি আছিল মুখ্যমন্ত্ৰীয়ে কৈছে মই লিখি আনিছিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱাই ভাল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যক স্বাগতম জনাইছোঁ গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী খোৱা ভাল এই কথাটোত মোৰ সমৰ্থন আছে কিন্তু গড় হত্যাৰ অভিযোগ যাৰ ওপৰত তুলি থাকে এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি যোনে গড় হত্যা কৰিছিল সেইসকল আজি জেলত কিয় নাই যদি জেলত নিব পৰা নাই বিফল কোন অসমৰ গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল মুখ্যমন্ত্ৰী হৈ টিভিত কথা ক'লেই ভাবে তেখেতৰ কথাবিলাক সঁচা তেনেহ'লে আমি তাক নিশ্চিত কৰিম যদি সঁচাকৈ তেনেকুৱা গড় হত্যা হৈছিল তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ব লাগে সবল ব্যৱস্থা গ্ৰহণ হ'ব লাগে গড় হত্যাকাৰীক মই কংগ্ৰেছৰ এজন কৰ্মকৰ্তা হিচাপে কৈছোঁ কংগ্ৰেছত লাগি থকা এজন ব্যক্তি হিচাপে কৈছোঁ যদি গড় হত্যাৰ অভিযোগ কথাটো সঁচা হয় এতিয়া আইনৰ গোটেই শক্তি এই চৰকাৰখনৰ হাতত আছে কিয় আজিলৈকে গড় হত্যাকাৰীসকলক জেলত নিয়াৰ ব্যৱস্থা কৰা নহ'ল গতিকে বকা চটিওৱাৰ ৰাজনীতিটো বাদ দিব লাগিব বাকী থাকিল আপুনি যিটো ক'লে যে কিনি লোৱাৰ কথাটো ক'লে এই কিনি লোৱা একাউণ্টৰ টকাটো ক'ত গ'ল সেইটো একেলগে মন্ত্ৰী মহোদয় অহাকালিৰ ভিতৰত প্ৰমাণ দিয়ক কোনটো একাউণ্টত সোমাল ১ ২ আমি এই কথাটো কোৱাৰ আগতে এটা কথা কৈছিলোঁ এই ৰাজ সাহায্যটো পোৱাৰ কাৰণে তেখেতসকল যোগ্য নহয় বুলি কোৱা নাই ল'ব পাৰে অভাৱ আছে কিন্তু বেলেগবিলাকক কিয় সুবিধা নিয়া নহয় এইবিলাক কাম কিয় আঁচনিসমূহ মন্ত্ৰী বিধায়কসকলে ভগাই লয় বাকী থাকিল মুখ্যমন্ত্ৰী মহোদয় এটা কথা কৈছিল যে মন্ত্ৰিত্ব যোৱাৰ পিছত তেখেতসকলে কি মই সেই প্ৰসংগটোলৈও যাম যে মুখ্যমন্ত্ৰী এইটো কথা কৈছে মই গৈ আছোঁ পাটুৱাৰী ডাঙৰীয়া মই ১ মিনিট মোক দিয়ক মই 30 ছেকেণ্ড জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছিল যে মোৰ ইনকাম চ'ৰ্চ অকল সেই কামটোৱে যিটোৰ পৰা মই গাখীৰ বিক্ৰী কৰি পাওঁ আকৌ কৈছিল সেই ব্যৱসায়টোত ক্ষতি হয় লছ হয় যাৰ কাৰণে চৰকাৰে ৰাজ সাহায্য দিয়ে অসমৰ মুখ্যমন্ত্ৰী কৈছিল সেইটো কাম কৰি চলিব লাগিব তাৰপিছত 10 বছৰত কেনেকৈ 40% অধিক 10 বছৰত 40%তকৈ অধিক তেখেতে এফিডেভিটত দিয়া মতে নিৰ্বাচনৰ সময়ত কেনেকৈ তেখেতৰ ইনকাম চ'ৰ্চ ইনক্ৰিজ হ'ল সেই নমুনাটো সেই ধাৰণাটো আমাৰ যুৱ প্ৰজন্মৰ আমাৰ যুৱক যুৱতীসকলক নিবনুৱাসকলক দিবলৈ ঠিক আছে মই অপেনিং ৰিমাৰ্কছটো লছ খাই বুলি কৈছে মই বহুতখিনি কথা পাতিবলগীয়া আছে আপুনি তেখেতৰ মন্ত্ৰীগৰাকীৰ সম্পত্তিৰ কথা কৈছে সেইখিনি কথাও বিবেচনালৈ আনিম অপেনিং ৰিমাৰ্কছ শৰ্মা ডাঙৰীয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ এতিয়া যিখিনি অভিযোগ কংগ্ৰেছৰ তৰফৰ পৰা আছে কথাটো এনেকুৱা মই অকণমান কৈ ল'ব লাগিব কাৰণ তেখেতে বহুতখিনি কথা ক'লে প্ৰথম কথা তেখেতে মই ইমাৰ্জেঞ্চিৰ পৰা আৰম্ভ কৰিছোঁ বা ইমাৰ্জেঞ্চিৰ কথা তেখেতে ক'লে এতিয়া ইমাৰ্জেঞ্চিহে চলি আছে আজি এনেকুৱা পৰিৱেশ থকা হ'লে ইন্দিৰা গান্ধী পৰিৱেশ থকা হ'লে আপুনি টকশ্ব' পাতিব নোৱাৰিলেহেঁতেন আৰু তেখেতে কথা ক'ব নোৱাৰিলেহেঁতেন সেইখিনি সময়ত তেখেতসকলে কথা ক'ব পাৰিছিল আপুনি টকশ্ব' কৰিব পাৰিছিল আজি এই যিটো সুস্থ সুন্দৰ গণতান্ত্ৰিক পৰিৱেশ এটা আছে তাৰ কাৰণে ৰাতুল পাটোৱাৰী ডাঙৰীয়াই কংগ্ৰেছৰ মুখপাত্ৰজনে বিজেপি চৰকাৰক সমালোচনা কৰিব পাৰিছে আৰু ইমাৰ্জেঞ্চি থকা হ'লে তেখেতে ইন্দিৰা গান্ধীৰ সেই সময়ৰ দৰে বিৰোধীৰ দৰে তেখেত জেলত থাকিব লাগিলহেঁতেন আজি ইমাৰ্জেঞ্চি নাই আজি গণতান্ত্ৰিক অধিকাৰ আছে কাৰণে তেখেতে মুকলিকৈ সকলো কথা ক'ব পাৰিছে নাম্বাৰ 1 নাম্বাৰ 2 তেখেতে যিবিলাক তাৰ প্ৰসংগ আনিছে হয়তো তেখেতে কথাবোৰ পঢ়া নাই তেখেতে ৰাজনৈতিক উদ্দেশ্যত তেখেতসকলৰ এটা উদ্দেশ্য থাকে যে বিৰোধ কিমান আমি কোনটো পৰ্যায়লৈকে আমি বিৰোধ কৰিব পাৰোঁ এটা নেতিবাচক দৃষ্টিভংগীৰে কিমানখিনি কথা আমি বিৰোধ কৰিব পাৰোঁ এইটো তেখেতসকলৰ মূল উদ্দেশ্য এই যিখন আঁচনিৰ জৰিয়তে ৰাজ সাহায্য পাইছিল সেইখন তেওঁ চাগে অধ্যয়ন কৰক ইতিমধ্যে ছ'চিয়েল মিডিয়া বা মিডিয়াত এইটো ভাইৰেল হৈ গৈছে কাগজ পত্ৰবোৰ সকলো দৰকাৰ এতিয়া মোৰটো চাৰ্চ কৰি চাব পাৰে মই তাত আপলোড কৰিছোঁ কথাবিলাক তাত কি আছে উল্লেখ দুবাৰকৈ তাত মানে এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট দুবাৰকৈ আহ্বান কৰিবলগীয়া আছিল প্ৰথমবাৰ আহ্বান কৰোঁতে নাহিলে 2-4খন মাত্ৰ আছিল আছাম ট্ৰিবিউনৰ কাকতত দিছিল কিছুমানে অভিযোগ কৰে যে খুব কম প্ৰচলিত কাকতত দিয়া বুলি কেতিয়াবা অভিযোগ কৰে এইখন দিছিল আছাম ট্ৰিবিউন কাকতত তাৰ পিছৰবাৰ পুনৰবাৰ দিয়াৰ পিছত য'ত 20টা ইউনিটক দিব পাৰে আহিল মাত্ৰ 16খন এজনৰ নহয় কিন্তু শৰ্মা ডাঙৰীয়া এইটোত মোৰ অলপমান ডাউট আছে ডাউট এই কাৰণে আছে মই আপোনাৰ প্ৰসংগলৈ গৈ আছোঁ ডাউটটো এই কাৰণে আছে কাৰণ মানস ৰবীন সংগীত পৰিচালক তথা গীতিকাৰ তেখেতে আজি এটা পোষ্ট কৰিছে আপুনি পঢ়িছে নাই গম নাপাওঁ তেখেতৰ পোষ্টটো যে চাওঁ আমি তাত দেখিবলৈ পাব মানস ৰবীনে এই পোষ্টটোত লিখিছে যদি ডাঙৰকৈ দিব পাৰে সম্ভৱ হ'ব অলপ ভাল হয় মই মানস ৰবীনে তেওঁ লিখিছে তেওঁ আক্ষেপেৰে লিখিছে কথাটো যে তেওঁ এপ্লাই কৰিছিলে মানস ৰবীন ডাঙৰীয়াই এপ্লাই কৰিছিলে কিন্তু তেওঁ নাপালে তেওঁ এইটো কথা ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে কৃষি খণ্ডত বিশেষকৈ পোহনীয়া জীৱ জন্তুৰ পাম খোলাৰ বাবে চৰকাৰে 30% পৰা 60% পৰ্যন্ত ৰাজ সাহায্য ঋণ দিয়ে অসমত গৰু ছাগলী আৰু কুকুৰাৰ পাম এক লাভজনক ব্যৱসায় মই নিজে কৃষি খণ্ডৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ কিন্তু মই নাপালোঁ এই সুবিধাটো তেওঁ উল্লেখ কৰিছে উস্মানে কৈছে এইখিনি কথা মানস ৰবীনে কি কৈছে মই চোৱা নাই দেখা নাই আপুনি চাইছে বাৰু তাৰ কথাটো এনেকুৱা আছিল তাত মানে এক্সিষ্টিং ফাৰ্ম হ'ব লাগিব বা ইতিমধ্যে সেই কামটো কৰি থকা হ'ব লাগিব আৰু এটা বেংকৰ ঋণৰ কথা আছে সেই স্কিমটোত উল্লেখ আছে যে 40% বেংকৰ ঋণ হ'ব লাগিব
30% বেনিফিচিয়াৰী বা ফাৰ্ম বা প্ৰতিষ্ঠান যিয়ে কামটো কৰিছে তেওঁলোকৰ নিজৰ ইনভেষ্টমেণ্ট আদাৰ 30% হ'ব তাত আপোনাৰ ট্ৰেইনিঙৰ কাৰণে বা ছাবচিডি 40% বেংক ঋণ বেংকৰ ঋণটো যদি কোনোবা যদি তাত আবেদন কৰিছিল তেওঁলোকৰ যদি বেংকৰ লোনটো যদি 40% তাত নাছিল বা বেংকৰ লোন নাছিলে তেতিয়া সেইটো কাৰণে নিশ্চয় এলিজিবল নহ'ব কণ্ডিশ্যন আছে গতিকে বালাস ৰবিনে এপ্লাই কৰিছে নে কৰা নাই মই নাজানো তেখেতে কৈছে তেখেতে এইবিলাক অকণমান এনকুৱাৰী কৰিব লাগিব তেওঁ নিজে অকণমান যিহেতু ছ'চিয়েলি এক্টিভ মানুহ তেখেত গায়ক এগৰাকী তেখেতে নিশ্চয় এইবিলাক চৰকাৰৰ ঘৰত আহি খা খবৰ ল'ব পাৰিব এইবোৰ কথা গতিকে মই এইটো সম্পৰ্কে বেছি মন্তব্য দিবলৈ নিবিচাৰোঁ কিন্তু কথাটো হৈছে কি এই যে ৰাজকাৰ্য পাইছে তাত 20টা ইউনিটক দিব পৰা কেপাচিটি আছিল আৰু যদি মানস ৰবিন বা অন্য কোনোবাই এপ্লাই কৰিলে যেন চৰকাৰে নিদিয়াৰ কোনো কথা নাই যদি এটা কাটিবলগীয়া হ'ল মাত্ৰ কাগজ পত্ৰ হয়তো কিবা অসুবিধা পাইছিলে 15টা ইউনিটক দিলে আৰু 5টা ইউনিট দিবলৈ ৰৈ গ'ল তাৰে পইচা চৰকাৰৰ হাতত ছাবচিডি দিবলৈ আছিল হয়তো বাকীখিনি সেই বাকী এটাই বা অন্যটো এপ্লাই নকৰিলে সেই ক্ৰাইটেৰিয়াটো ফুলফিল নকৰিলে আৰু সেইকাৰণে ছাবচিডি এখেত পাইছে আৰু এইটো মন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ পত্নীৰ নামত থকা এখন ফাৰ্ম কোম্পানী ৰেজিষ্ট্ৰেশ্যন আছে সেই ফাৰ্মে ইতিমধ্যে তাত কামখিনি কৰি আছে গতিকে স্বাভাৱিকতে এইটো পোৱাত মই ভাবোঁ কোনো আপত্তি কৰিবলগীয়া কোনো বিষয় নহয় কাৰণ এতিয়া চাওক যদি কোনোবাই উদ্যোগ স্থাপন কৰিবলৈ আহে কোনোবা ডাঙৰ ব্যৱসায় কৰে যিমান ডাঙৰ উদ্যোগপতি হওক যিমান ডাঙৰ ব্যৱসায়ী হওক সকলোৱে চৰকাৰী নিয়ম নীতি মই কৈ আছোঁ কংগ্ৰেছে আপত্তি কিয় নকৰিব কংগ্ৰেছে ক্ষমতাত আহিবলৈ ৰাউচি জুৰি আছে ৰাউচি জুৰি থকা কাৰণে তেওঁলোকে যি কেনেকৈ ক'ত চৰকাৰখনক বদনাম কৰি এটা নিৰ্দিষ্ট চেনেলৰ লগত লগ হৈ মই নাম নকওঁ যিটো মই বেলেগ চেনেলত বহি আছোঁ লগ লাগি তেওঁলোকে আজি কেনেকৈ গোটেই পৰিৱেশটো নষ্ট কৰিব পাৰে এটা বিনষ্ট কৰিব পাৰে সুন্দৰ চলি থকা এখন ৰাজ্য প্ৰগতিৰ পথত চলি থকা এখন ৰাজ্য সুস্থিৰ ৰাজনীতি হৈ থকা এখন ৰাজ্য কেনেকৈ নষ্ট কৰিব পাৰে সমগ্ৰ পৰিৱেশটো কেনেকৈ কংগ্ৰেছে চেষ্টা কৰিছে এই কংগ্ৰেছৰ এই চেষ্টা মানুহে বুজিবলৈ একো বাকী নাই কংগ্ৰেছে এই কথাবিলাকতো কৈ থাকিবই তেওঁলোকে এতিয়া চাওক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিকেই কৈছিল গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱাই ভাল তেওঁলোকে কোনোবা দিনা গড় হত্যাৰ বিৰুদ্ধে তেওঁলোকৰ যি মানুহ তাত জড়িত আছিল কোনোবা দিনা প্ৰতিবাদ কৰিব মই কৈছোঁ ৰখালি মই বানচক অনুৰোধ কৰিম মোৰ পৰা 2 মিনিট আপোনাক দি দিব আপোনাক ক'বলগীয়া এইটো বহুত কথা আছে দি দিব তেখেতক মই কৈ থাকোঁ আপুনি হস্তক্ষেপ নকৰিব কাৰণ মই আপোনাৰ কথা ধৈৰ্য আকাৰে শুনিম কাৰণ এইটো ডেমক্ৰেচি এইটোৱে ডেমক্ৰেচি আপুনি যে ইমাৰ্জেঞ্চিৰ কথা কৈছিল আপোনাৰতো ইমাৰ্জেঞ্চি আৰু মোৰটো ডেমক্ৰেচি মই আপোনাক শুনো আপুনি মোৰটো শুনক সেই গড় হত্যাৰ বিৰুদ্ধে যদি আপুনি ৰাজীৱ ভৱনৰ সন্মুখত জিয়াছ ৰোডত এদিন এটা ধৰ্ণা দিলেহেঁতেন নলবাৰীত যদি এটা ধৰ্ণা দিলেহেঁতেন মানুহে গম পালেহেঁতেন যে হয় কংগ্ৰেছে সঁচাকৈ প্ৰতিবাদ কৰিছে কৰে প্ৰতিহিংসাপৰায়ণ ৰাজনীতিৰ কাৰণে প্ৰতিহিংসাপৰায়ণ ৰাজনীতি চকু চৰা ৰাজনীতি কংগ্ৰেছৰ ক্ষমতাত আহিবলৈ ৰাউচি জুৰিবলৈ আৰম্ভ কৰিছে আৰু ক'বলগীয়া আছে এতিয়া কংগ্ৰেছৰ এই ৰাজনীতি অসমৰ জনতা বুজি পায় আজি গৌৰৱ গগৈ ডাঙৰীয়াই যিবিলাক ইয়াত সমালোচনা কৰিছে আমি দেখিছোঁ আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নীয়ে ব্যৱসায় কৰি 60জন 70জন মানুহক সংস্থাপন দিছে অসমীয়া বোৱাৰী অসমীয়া জীয়ৰী তেওঁতো নিজৰ পত্নীক ভাৰতীয় নাগৰিকত্ব ল'বলৈ বাধা দিয়া নাই গৌৰৱ গগৈৰ দৰে সেইবিলাকো চিন্তা কৰক অসমীয়া মানুহে আপোনাৰ নেতা নিজৰ পত্নীক ভাৰতীয় কিন্তু জয়ন্ত মল্ল বৰুৱা তেওঁৰ পত্নী অসমীয়া বোৱাৰী অসমীয়া জীয়ৰী অসমীয়া 60জন মানুহক সংস্থাপন দিছে আপুনি কাম কৰক আপুনি তেনেকুৱা ব্যৱসায় কৰে আপোনাৰ ৰাজকাৰ্য কৰিবলৈ অকণমান ক'বলৈ সুযোগ দিয়ক তেওঁলোকে এনেকৈ ৰাওফাও কৰিছে যে খুব ভাল কাম এটা জয়ন্ত বৰুৱাই কৰিছে জয়ন্ত মল্ল বৰুৱা এজন জনপ্ৰতিনিধি তেখেতে ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচিত এজন জনপ্ৰতিনিধি তেনেকৈ তেখেতে ব্যৱসায় নহয় তেখেতে যদি গাখীৰ বেচি পেলাই চলিব লাগে মন্ত্ৰী ৰিজাইন দিয়ক গাখীৰ বেপাৰ কৰক তেওঁ ছাবচিডি লওক আমাৰ আপত্তি নাই আমাৰ কোনো আপত্তি কৰিব লগা নাই গাখীৰ বেচক তেওঁ আৰু গাহৰি ফাৰ্ম খোলক আৰু কিবা ফাৰ্ম খোলক খুলি পেলাই খাওক চলক মন্ত্ৰী হিচাপে তেওঁ ৰিজাইন দিয়ক ছাবচিডি তেওঁ এজন মন্ত্ৰীক কিয় লাগে আজি আপুনি চাব কিমান দুখীয়া ল'ৰা ছোৱালীয়ে ছাবচিডিৰ কাৰণে এপ্লাই কৰে লোনৰ কাৰণে এপ্লাই কৰে কিমান দৌৰা দৌৰি কৰে নাপায় কিমান ল'ৰা ছোৱালীয়ে আপুনি যাওক ছাবচিডি দূৰৰ কথা সৰু সুৰা এতিয়া সাধাৰণ আঁচনি অৰুণোদয় আঁচনিৰ কাৰণে মহিলাবিলাকে কিমান দৌৰা দৌৰি কৰি থাকে গাঁওবিলাকত 50 লাখ টকীয়া আঁচনি এখন মন্ত্ৰী কিয় আচলতে মোৰ কথা হ'ল কি তেখেতে যদি গাখীৰ বেছি খাব বিচাৰে গাখীৰ বেছি খাওক আমাক ক'ব লগা নাই মন্ত্ৰী হ'বলৈ কিয় আহিব লাগে তেওঁ এতিয়া কথা হ'ল কি এই যিখন তালিকাৰ কথা কৈছে গৰু খুঁটিৰ পৰা যিসকল গৰু লৈ গৈছে এইসকল গোটেই মন্ত্ৰী বিধায়ক নেতা ক'ৰবাত এনেকুৱাবিলাকহে আছে সাধাৰণ মানুহ তাতে কিয় নাই আচ্ছা আৰু এটা নৈতিকতাৰ স্খলন ঘটিছে মই এটা কথা ক'ব বিচাৰিছোঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী আছিলে তেখেতৰ গাড়ীত চৰকাৰী গাড়ীত তেখেতৰ মিছেছে কোনোদিন উঠি পোৱা নাই মুখ্যমন্ত্ৰী থকা অৱস্থাত এই কথা মই ব্যক্তিগতভাৱে মই জানো কাৰণ আমাৰ বয়স হৈছে সেই শৰৎ সিংহ ডাঙৰীয়াক মই খুব ওচৰৰ পাইছিলোঁ আজি এজন মন্ত্ৰী তেওঁ ৰজা আজি আগৰ দিনত ৰজা দিয়কচোন
ৰজাক আকৌ ৰাজ সাহায্য কিয় লাগে ৰজাইতো ৰাজভঁৰালৰ মালিক আজি এতিয়া অসমত আপুনি দেখা পাইছে শিক্ষা খণ্ডৰ অৱস্থা কেনেকুৱা আপোনাৰ হস্পিটালবিলাক গাঁওবিলাকত শিক্ষকৰ এজনীয়া শিক্ষকে স্কুলবিলাক চলিছে 300 ছাত্ৰ ছাত্ৰী শিক্ষক হ'ল এটা ৰুমতে চলে কেতিয়াবা শিক্ষকজন নাহিলে স্কুল ছুটি এনেকুৱা গাঁওবিলাকত বহুত স্কুল আছে তাৰ উপৰিও কিমান ঋণৰ বোজা এই ঋণৰ বোজা লৈ পেলাই জনসাধাৰণক সাবসিডি দিয়া ব্যৱস্থা কৰিছে চৰকাৰে এই ঋণৰ কিমান হাজাৰ কোটি টকা আমাৰ যি অসম চৰকাৰে ঋণ লৈছে কিমান লাখ কোটি টকা অসম চৰকাৰে ঋণ ল'ব লগা হৈছে এই ঋণৰ পইচা লৈ পেলাই মন্ত্ৰীয়ে আকৌ সাবসিডি কিয় ল'ব লাগে এমএলএ কিয় সাবসিডি ল'ব লাগে দুখীয়া মানুহক দিয়ক দুখীয়া মানুহবিলাকে কিয় নাপায় 50 লাখ টকাৰ সাবসিডি আমি 50,000 টকা সাবসিডি পাবৰ কাৰণে মন্ত্ৰী ডাঙৰীয়ে কোৱা অনুসৰি এপ্লাই কৰা নাই কি কয় এপ্লাই কৰা নাই মন্ত্ৰী ডাঙৰীয়ে কোৱা অনুসৰি এপ্লাই কৰা নাই মানুহে আটাইতকৈ দুখৰ কথাটো হ'ল এইটো মানে কোনো মানুহে এপ্লাই কৰা নাই কেৱল এমএলএ আৰু মিনিষ্টাৰ কিজনেহে এপ্লাই কৰিছে বাকী মানুহে এপ্লাই কৰা নাই এইটো এটা আটাইতকৈ দুখজনক কথা কিয় এনেকুৱা হ'ব লাগে যে অকল জনসাধাৰণৰ মাজত এই কথাষাৰ বিয়পি যোৱা নাই কোনেও এপ্লাই কৰা নাই কেৱল মন্ত্ৰী আৰু এমএলএ কিজনেহে এপ্লাই কৰিছে এই কথা মই বিশ্বাস কৰিবলৈ কোনো কাৰণতে বিশ্বাস নকৰোঁ আৰু ঘটনাটো হ'ল কি আপোনাৰ গৰুখুটিৰ পৰা যিসকল গৰু হেৰাইছে বুলি কৈছিলে গৰু মানে আজি এইকেইদিন ওলাই আছে ছ'চিয়েল মিডিয়াত চুৰ হৈছে বুলি উলিয়াইছে বাৰু যাওক এতিয়া আজি যিখন তথ্য দিলে এই গোটেই গৰু মানে যিসকলে নিলে এই গোটেই গৰু নিয়াসকল দেখোন জনপ্ৰতিনিধি বেলেগে এপ্লাই কৰা কথাটো হ'লে আহিলে ক'ৰ পৰা আজি যিমানবিলাকে এপ্লাই কৰিছে এই সকলোবিলাকেই মন্ত্ৰী আৰু বিধায়ক বা ডাঙৰ ঠিকাদাৰ ডাঙৰ ডক্টৰ অৰ্থটো কি তাৰ অৰ্থটো এইটো অৰ্থ এপ্লাই কৰিলেও নাপায় এপ্লাই কৰিলেও নাই আপুনি বাস্তৱ ক্ষেত্ৰলৈ যাওক গাঁওবিলাকত ময়ো এবাৰ ফিচাৰী হেৰিত এপ্লাই কৰিছিলোঁ ফিচাৰী হেৰি কাৰণে মাত্ৰ 25,000 টকা আমাৰবিলাক কেঞ্চেল হৈছে নাই বুলি কৈছে এই আমাৰ এমএলএ ফাণ্ডত এমএলএ কোটাত এইটো এমপি কোটাত এইখিনি এনেকৈ এমএলএ আমাৰ ছাবচিডি জেনেৰেল মানুহে নাপায় যদি পলিটিকেল বেকিং নহয় পলিটিকেল যদি ৰিকমেণ্ডেশ্যন নহয় এপ্লিকেশ্যন ক'ৰবাতে পৰি থাকিব ডাষ্টবিনত পৰি থাকিবগৈ ঠিক আছে এইবিলাক হ'ল নৈতিকতাৰ স্খলন ঘটিছে মই এটা কথা ক'ব বিচাৰিছোঁ ৰাজনীতি আচলতে এটা সমাজ সেৱা ইয়াত দৰমহা এজন এমএলএ দৰমহা বোধ কৰোঁ 2 লাখ মান টকা হয় আজি 5,000 টকাত গাঁৱৰ ল'ৰাবিলাকে গৈ পেলাই বেংগালুৰুত গৈ পেলাই সেই কাপ প্লেট ধোৱা কাম কৰি আছে অসমৰ ল'ৰা BA পাছ কৰি BSc পাছ কৰি লৈ গৈ পেলাই চিকিউৰিটি গাৰ্ড কৰি আছে বেংগালুৰু কেৰেলা গুজৰাটত গৈ পেলাই অসমীয়া ল'ৰা ছোৱালীকে চিকিউৰিটি গাৰ্ড কৰিছে 8,000 9,000 10,000 টকা দৰমহা পায় এজন এমএলএ 2 লাখ টকা দৰমহা পায় তাৰপিছত আকৌ তেওঁলোকক ৰাজ সাহায্য কিয় লাগে তাৰপিছত এমএলএ যোৱাৰ পিছত আকৌ হেৰি পাব পেঞ্চন পায় ঠিক আছে সেইখিনি কথাই মানুহে প্ৰশ্ন উত্থাপন কৰিছে স্খলন ঘটিছে মই ইতিমধ্যে আমাৰ শৰৎ সিংহ ডাঙৰীয়া কথা ইতিমধ্যে কৈছোঁ তেনেকুৱা যিসকল মন্ত্ৰী মানে আছিলে সমাজ সেৱা কৰিম বুলি ঠিকে আছে আপুনি শৰৎ সিংহ ডাঙৰীয়াৰ কথা কৈছে আপুনি অতীতৰ কথা কৈছে ঠিক আছে আপুনি অতীতৰ কথা কৈছে কিন্তু মন্ত্ৰী ডাঙৰীয়া অতীতৰ কথা কৈছে তেওঁ কৈছে যে যিখিনি মই বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা মই কোনো বেয়া কাম কৰা নাই যি কৰিছিলোঁ কংগ্ৰেছৰ দিনত কৰিবলগীয়া হৈছে বেয়া কামবিলাক বেয়া তালিকাত নকৰে বুলি কৈছে বিজেপি দিনত হৈছে চববিলাকে ভাল কাম ঠিক আছে ভাল কাম কাৰ কাৰণে ভাল কাম কেনেকে নহব ভাল কাম কওকচোন অন ৰেকৰ্ড কাৰ কাৰণে মানুহ হত্যা কোনে মানুহ হত্যা কৰিছে জানে ভাল কাম কথা যদি ক'ব নাজানে কথা নক'ব জানে আপোনাৰ নেতৃত্ব ক'ব কথা কওঁতে আপুনি কোনে মানুহ হত্যা কৰিছে আপুনি মুখ্যমন্ত্ৰী মানুহ হত্যা ভাল কাম কৰিছে কাৰ কোনে মানুহ হত্যা কৰিছে ঠিক আছে না এক মিনিট ঠিক আছে মুখ্যমন্ত্ৰী নিৰ্দেশ দিয়ে নাজানো আপুনি কোনটো প্ৰতিনিধিত্ব কৰিছে মই নাজানো কিন্তু নৈতিকতা ছিলে কি লগে লগে নিজৰ নৈতিকতা বজাই ৰাখিব লাগিব ইয়াত ঠিক আছে ভাল কাম মানে তেওঁলোকৰ বেয়া কাম তালিকাবিলাকে ভাল কাম তেওঁলোকৰ হ'ব বৰুৱা ডাঙৰীয়া এক মিনিট মই কষ্টুৰি চুটিয়া ওচৰলৈ গৈছোঁ অপেনিং ৰিমাৰ্কছ মোক একেবাৰে কথাত আচলতে মোৰ আপত্তি আছে কিন্তু প্ৰথম অৱস্থাত যিটো ৰাজ সাহায্য প্ৰসংগ উত্থাপন কৰা হৈছে ৰাজ সাহায্য বুলি কওঁতে ৰাজ সাহায্য আমি বিভিন্ন ধৰণে চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰে আজি চাকৰিয়ালসকলক গৃহ নিৰ্মাণৰ বাবে চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰে এই সময়ত কোনো ধৰণৰ বিতৰ্ক হোৱা নাই যে চাকৰিয়ালসকলে যিহেতু দৰমহা পায় তেওঁলোকক কিয় ৰাজ সাহায্য প্ৰদান কৰিব লাগে সেইদৰে উদ্যোগী যিসকল আছে তেওঁলোকক ৰাজ সাহায্য প্ৰদান কৰা হয় আজি আনকি জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰলৈকো চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিছে এই ক্ষেত্ৰত কোনো ধৰণৰ বিতৰ্ক হোৱা নাই আজি শিক্ষাৰ্থীসকল কথাখিনি শুনি লওক আপুনি কথাখিনি শুনি লওক মই ভাল পাইছোঁ কিয় জানে ভাৰতবৰ্ষৰ কৰ্ণাটকতো এখন চৰকাৰ চলি আছে তাই যেতিয়া চৰকাৰৰ বিৰুদ্ধে চিণ্ডিকেটৰ যেতিয়া অভিযোগ উত্থাপন কৰে যেতিয়া কমিছন হয় মই ক'ব লগা কথাটো এইটোৱে যে এজন জনপ্ৰতিনিধিয়ে যদি কমিছনৰ অংক নকৰি যদি দুৰ্নীতি নকৰি ব্যৱসায় কৰি ৰাজ সাহায্য লৈ সৎ পথেৰে উপাৰ্জন কৰি জনতাৰ সেৱা কৰে তেনেহ'লে তাক মই নিশ্চয় আদৰণি জনাম আৰু সেইবাবে আজি যি বিতৰ্ক হৈছে সেই বিতৰ্কক মই নিশ্চিত কৰিছোঁ
আপুনি অলপ শুনক নিবনুৱা কথা মই কৈছো আপুনি আজি যদি 1 লাখ কোটি বিশ্ব বাণিজ্য সংস্থা প্ৰতিবেদন আপুনি পঢ়িব 1 লাখ কোটি টকা চৰকাৰে কৃষকসকলক ৰাজ সাহায্য প্ৰদান কৰিছে সেই বিষয়ে কওক অসমৰ যিমানখিনি কৃষকক আজি বিভিন্ন ধৰণৰ সা-সঁজুলি বাবে যি ধৰণে ৰাজ সাহায্য প্ৰদান কৰিছে সেই বিষয়ে আপোনালোকে কওক আমাৰ উদ্যোগীসকলক যে ৰাজ সাহায্য প্ৰদান কৰিছে তাৰ বিষয়ে কওক আজি শিক্ষাৰ্থীসকলে শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ সাহায্য প্ৰদান কৰিছে সেই বিষয়ে আলোচনা কৰক আচলতে চাওক মই এইখিনিতে এটা কথা ক'ব বিচাৰিছো আজি ৰাজ্য দলৰ প্ৰতিনিধিগৰাকী তেখেতক জ্যেষ্ঠ কাৰণে সন্মান কৰিও মই কওঁ মই এটা খুবেই মোৰ বিৰোধিতা আছে তেখেতে কৈছে যে ৰজা ৰাজভঁৰালৰ মালিক কিন্তু এখন গণতন্ত্ৰ ইয়াত ৰজা নহয় ইয়াত ৰাজভঁৰাল নাথাকে ইয়াত যি চৰকাৰৰ ওচৰত যি পুঁজি আছে সেয়া ৰাইজৰ পুঁজি জনসাধাৰণৰ পুঁজি মন্ত্ৰী পত্নীও এগৰাকী দেশৰ নাগৰিক সাধাৰণ এগৰাকী নাগৰিকৰ তেওঁ এগৰাকী নাগৰিক এজন সাধাৰণ নাগৰিকৰ যিখিনি অধিকাৰ তেওঁ সেইখিনি অধিকাৰ গতিকে ইয়াক লৈ বিতৰ্ক হোৱা আচলতে প্ৰশ্নই নুঠে আচলতে আমি ভাল পাব লাগে যে কমিশ্যন ৰাজৰ পৰিৱেশ এটাৰ বিপৰীতে অসমত আমি এক সৎ পৰিৱেশ দেখিবলৈ পাইছোঁ ব্যৱসায় বাণিজ্য কৰি হ'লেও জনপ্ৰতিনিধিসকলে ৰাজ্য সেৱা কৰিব বিচাৰিছে আৰু মই ক'বই লাগিব যে ৰাতুল পাটোৱাৰী ডাঙৰীয়াক তেখেতক মই সন্মান জনাই মই তীব্ৰভাৱে বিৰোধিতা কৰিব লাগিব তেখেতে এই বিতৰ্কটো তেখেতে অসমৰ কৃষিমন্ত্ৰী ডাঙৰীয়া অতুল বৰা ডাঙৰীয়াক টানি আনিছে তেখেতে অতুল বৰা ডাঙৰীয়াৰ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিছে মই তেখেতক ক'ব বিচাৰিছোঁ যে বিগত সময়ছোৱাত অসমত যি কৃষি বিপ্লৱৰ এক পৰিৱেশৰ সূচনা হৈছে অসমৰ যে তেজপুৰৰ লিচু কিম্বা বিশ্বনাথৰ ভোট জলকীয়া অথবা কাৰ্বি আংলঙৰ আদা কিম্বা মাজুলীৰ যে মাকৈ কিম্বা অসমৰ ৰঙালাও জহা চাউল আজি গৈ বিশ্ব বাণিজ্য ক্ষেত্ৰত যে উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে ৰপ্তানি পৰিমাণ যে বৃদ্ধি হৈছে অসমৰ যে কৃষকৰ পৰা 6 লাখ মেট্ৰিক টনকৈ ধান কৃষকৰ পৰা যে চৰকাৰে ক্ৰয় কৰিছে অসমৰ কৃষকসকলে যে উচিত মূল্য এটা পোৱাৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে যিটো কংগ্ৰেছৰ দিনত নাছিল তাৰ বাবে আপোনালোকে কৃষিমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব নিবিচাৰেনে আপোনালোকে কৃষিমন্ত্ৰী ডাঙৰীয়াৰ সেই ত্যাগক স্বীকাৰ কৰিব নিবিচাৰেনে আজি যেতিয়া অসমত যেতিয়া আমি দেখিছোঁ যে মহিলাসকলো কৃষি ক্ষেত্ৰত আগবাঢ়ি গৈছে আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনে এগৰাকী মহিলাৰ কাহিনী ৰাইজৰ মাজলৈ লৈ আহিছে তেনে হাজাৰ হাজাৰ মহিলা আজি অসমত ওলাই আহিছে যি কৃষি ক্ষেত্ৰত আগভাগ লৈছে গতিকে কি সূত্ৰে তেওঁ কৃষি ক্ষেত্ৰক আচলতে বিফল বুলি কৈছে মই কিন্তু তাত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু মই কংগ্ৰেছক কৈছোঁ যে গঠনমূলক সমালোচনা কৰক ঠিক আছে মই দেৱজিৎ গোস্বামী আপুনি টেকনিকেলিও কথাখিনি নিশ্চয় ক'ব ৰাজনৈতিকভাৱেও ক'ব কিন্তু টেকনিকেলি যোৱাৰ পূৰ্বে কাৰণ ৰাজনৈতিক বাতাবৰণটো যথেষ্ট এতিয়া টপত হৈছে বা হয়তো একেবাৰে ব্যক্তিগত পৰ্যায়লৈ আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছে আপোনাৰ দৃষ্টিভংগীৰে কথাবিলাক কোনফালে গৈ আছে 2 মিনিট মোক সময় দিব কেইটামান বিন্দু কোনো এটা সংবাদ মাধ্যমেও চুই যোৱা নাই আৰু আজি আমাৰ ইয়াত বিশিষ্ট অতিথিসকলেও চোৱা নাই বাৰে বাৰে এটা কথা আহি আছে যে ৰাজ সাহায্য এই স্কিমটোত কোনো ৰাজ সাহায্য নাছিলে এইটো এটা এছিষ্টেঞ্চ আছিলে সেইটো কেনেকুৱা হয় মই থুলমূলকৈ আপোনালোকক বুজাই দিম প্ৰথমতে কওঁ যে এই 90টা গৰু আৰু 300টা গৰুৰ যিটো কাৰবাৰটো হ'ল এইটো কেনেকুৱা ধৰণৰ হ'ল এতিয়া মই কোৱা নাই এইটো কেলেংকাৰী হৈছে হেৰি হৈছে এইটো এতিয়া ক'ব মই নাযাওঁ তদন্ত হ'ব তদন্ত যিখিনি পোহৰলৈ আহিব কথাটো হৈ গ'ল কি গৰুখুটি প্ৰকল্পটো যেতিয়া আৰম্ভ হৈছিলে প্ৰায় জুলাই 2021 তাৰপিছত 9 মাহ পাছত 3 এপ্ৰিল 2022ত অসম চৰকাৰে ডেইৰী ডেভেলপমেণ্ট নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ড আনন্দ গুজৰাটত আছে তালে এখন চিঠি লিখিলে যে আমাক 300টা গিৰ গাই লাগে এই প্ৰকল্পটোৰ কাৰণে সেই মৰ্মে কাইখিনি আহিলে সেই সময়ৰ মাজতে কেনেকুৱা আলোচনা বিলোচনা হ'ল কি হ'ল নাজানো তেতিয়া ডিচিশ্যন এটা লোৱা হ'ল ডেইৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত যে আমাৰ ইয়াত গৰুখুটি প্ৰকল্পত য'ত অলৰেডি 5 কোটিতকৈ বেছি পইচা এটা ব্যয় হৈছে গোচালাটো বনাওঁতে যে আমাৰ ইয়াত জেগা ইনএডিকুৱেট হ'ব বা জেগা আমাৰ কম হ'ব সেইকাৰণে আমি 90টা গিৰ গাই আমি বেনিফিচিয়াৰীক দিম শব্দটো আপোনালোকে অৰ্ডাৰখন মই নিজে আজি চাই আহিছোঁ যিখন চৰকাৰী অৰ্ডাৰ এই তাৰিখত সেইখন কেনেকৈ বনাইছে নাজানো বনাইছে যে তাত বেনিফিচিয়াৰীক দিয়া হ'ব কাৰ দ্বাৰা পাব্লিক ৰিপ্ৰেজেণ্টেটিভৰ দ্বাৰা পাব্লিক ৰিপ্ৰেজেণ্টেটিভ কোন হয় MLA আৰু আজি তাৰিখত আমি জানো MP ঠিক আছে এই দুজনক আমি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ বুলি ধৰি লৈছোঁ তেওঁলোকৰ জৰিয়তে কাক দিব বেনিফিচিয়াৰীক দিব কিন্তু এতিয়া সেই তথ্যটো আজি মাননীয় মন্ত্ৰী ডাঙৰীয়াই আমাক নেদেখালে যে এইখিনি কিন্তু ফাইনেলি গৈ গৰুখিনি কিন্তু ফাইনেলি বেনিফিচিয়াৰীৰ ওচৰত যাব লাগিছিল এই কথাটোত আপোনালোকে কোনেও চোৱা নাই যে গ'লে MPয়ে ল'লে লোৱাৰ পাছত কিন্তু বেনিফিচিয়াৰীক দিব লাগিছিল অৰ্ডাৰখনত মই নিজে কথা গম পোৱা অনুসৰি দাবী কৰা অনুসৰি দিলীপ শইকীয়া ডাঙৰীয়াই গৰুখিনি ঘূৰাই দিছে হয় ঘূৰাই দিছে মানে তেওঁ চাগে কোনোবা বেনিফিচিয়াৰী দিছে বা তেওঁ আমাৰ অসম চৰকাৰৰ যিটো বিভাগ হয় তালে দিছে কিয় তেওঁ চাগে অৰ্ডাৰখন পঢ়িলে কিয় তেওঁ দিল্লী 2 বছৰ কাম কৰি আহিছে তেওঁ সেই অৰ্ডাৰখন যিহেতু বুজি পালে চাগে মোৰ খুব সম্ভৱ আৰু বাকীবিলাকে এইটো একচুৱেলি ডিপাৰ্টমেণ্টৰ দায়িত্ব আছিল আমি মন্ত্ৰী বাৰ কৰি আছোঁ মন্ত্ৰীৰ নামটো আহিছে কিয় জয়ন্ত মল্ল আজি যোৱা 2 বছৰ তেওঁ কিছু কাম মানে কৰ্মক্ষেত্ৰত যিটো জল জীৱন মিছনৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ তেওঁৰ ওপৰত প্ৰশ্নবোধকচোন আহিছে কাৰণে জয়ন্ত আজি চাওক একে কিন্তু তেওঁতকৈ চিনিয়ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া তেখেতৰ ৱাইফো আছে কিন্তু সেই নামটো আপোনালোকে কোনো সংবাদ মাধ্যমৰ প্ৰচাৰ কৰা নাই কোনেও কৰা নাই বাৰে যে গোটেই গৈ পেলাই বেজিটো জয়ন্ত মল্লৰ তাত পৰি আছে এইটো কাৰণত যে তেওঁ যোৱা 2-3টা বছৰ কিছু এনেকুৱা ধৰণৰ কাম কৰিছে যে মানে হয়তো এইকাৰণে বেছি গৰমলৈ আহিলে কাৰণ কথাখিনি মন্ত্ৰীক সোধাৰ পাছত ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰি সেইটো নহয় এতিয়া মন্ত্ৰীয়ে কথাটো হৈ গ'ল কি আমি জানিব লাগে এইখিনি মই যাম ডাইৰেক্ট ডিপাৰ্টমেণ্টত মই সোমবাৰে গৈ পেলাই নিজেও মই চাব যাম যে মোৰ এইটো গোটেই মই আজি পঢ়িলোঁ মই কথাও পাতিছোঁ বিভাগীয় অফিচাৰৰ লগত যে এইখিনি যিহেতু বেনিফিচিয়াৰী দিব লাগিছিল কোন
বেনিফিচিয়াৰী দিলে আমি সেই লিষ্টখন বিচাৰি মানুহৰ কোনে কোনে পালে প্ৰথম কথা দ্বিতীয় কথা আৰু এটা বস্তু আপোনালোকে চোৱা নাই তেওঁলোকে কৈছে যে আমি প্ৰত্যেকটো গৰু ৬৬,০০০ টকাকে কিনিছো এই ৬৬,০০০ টকাটো ৰেটটো কেনেকৈ নিৰ্ধাৰণ কৰিলে অসম চৰকাৰে কিমান টকা দি কিনি আনিছিলে আৰু যদি বিক্ৰীয়ে কৰিব লাগে বা কাৰোবাক দিব লাগে টেণ্ডাৰৰ যিটো অসম চৰকাৰৰ ১০ লাখ টকাৰ ওপৰত যিকোনো ধৰণৰ পাৰ্চেজ কিনা বেচা যদি হয় এইটো এটা চৰকাৰী নীতি নিয়ম আছে ভাৰত চৰকাৰৰ নীতি নিয়ম আছে নীতি নিয়মৰ মাজেদি হ'ব লাগে এইটো ক্ষেত্ৰত যি হোৱাটো আমি নেদেখিলোঁ এইটো অফিচাৰৰ কথা কিন্তু দেই এইটো মই জয়ন্ত মল্ল ডাঙৰীয়াৰ কোনো পদ্ধতিটোত মই তেওঁক জগৰীয়া কৰিব বিচৰা নাই এইটো অফিচৰ দায়িত্ব অফিচাৰে এইটো কাম নকৰাকে কি নিয়মৰ ভিত্তিত কৰি পেলাই ৬৬,০০০ টকা যে ৰেটটো ফিক্স কৰিলে কেনেকৈ কৰিলে এইটো যদি আজি তাৰিখতো আপুনি চাওক এতিয়া গুগল চাৰ্চ কৰিলে আপুনি দেখিব বা যিকোনো ডায়েৰী চলাই ফাৰ্মখন চলাই থকা মানুহক সুধিলে আপুনি গম পাব যে বজাৰৰ ন্যূনতম মূল্য গিৰ গাই ১.৫ লাখ টকা ১.৫ লাখ টকাকে হোৱা হ'লে আমি তেতিয়াহ'লে অসমে ৭৫ লাখ টকা আমি কমকৈ পাইছোঁ কিয়কি আমি ৬৯ লাখ টকাত বিক্ৰী কৰিছোঁ গৰুখিনি বা MP বিলাকে কিনিছে MLA বিলাকে কিনিছে তাৰমানে ৭৫,৬০,০০০ টকা আমি লোকচান কৰিছোঁ অসম চৰকাৰে ৰাজহ যদি গৰুখিনি আমি সঁচাকৈ বিক্ৰী কৰি দিব লগা হ'লহেঁতেন পৰিস্থিতি যিহেতু আপোনালোকে ক'লে যে আপোনাৰ গৰু খুঁটিত জেগা কম এই হৈ গ'ল ২-৩টা আপোনাৰ মই বস্তুটো উনুকিয়াইছোঁ ৩ নম্বৰত মই ক'ব বিচাৰিছিলোঁ আপোনাক যে ৰাজ সাহায্য কথাটো ইয়াত ৰাজ সাহায্য নাছিলে এই স্কিমটো দেই মই আপোনালোককো অনুসন্ধানৰ কাৰণে ক'ব বিচাৰিম এই স্কিমটো আজি মই যেতিয়া চালোঁ তাত মই দেখিছোঁ যে পিকুলিয়াৰিটি এটা দেখিছোঁ পিকুলিয়াৰিটিটো হৈ গ'ল কি জেনেৰেল স্কিমবিলাকত কি থাকে যে মানুহে ব্যৱসায় এটা কৰিব কৰি পেলাই তেওঁক চৰকাৰে যিমান টকা ৰাখক বা সৰু হওক ডাঙৰ হওক বেলেগ বিভিন্ন ধৰণৰ থাকে স্মল মিডিয়াম লাৰ্জ যোনে কৰিব তাৰপিছত চৰকাৰৰ এটা নীতি নিয়ম থাকিব সেই নীতি নিয়মে ছাবচিডি এপ্লিকেবল হ'ব চবৰ কাৰণে হ'ব পাৰে সৰু ডাঙৰ মধ্যম মজলীয়া সকলোৰ কাৰণে তেওঁলোকে দিব যেতিয়া তেওঁলোকে লোনটো ৰিপে কৰিব এটা পাৰ্চেণ্টেজ গভৰ্ণমেণ্টে তাত পে' কৰি দিব তেওঁ সেইটোক ছাবচিডি এইটো ছাপৰ্ট দিব ইয়াত কিন্তু স্কিমটোত কেনেকুৱা দিয়া আছে একদম স্কিমটো নিৰ্ধাৰণ কৰি দিছে যে ৪০% পইচাটো ধৰি দিছে আকৌ ৪০% বেংকে দিব আকৌ পইচাটো নিৰ্ধাৰণ কৰি দিছে পইচাটো হ'ব লাগিব মিনিমাম ইনভেষ্টমেণ্ট অফ দ্য হেৰি যোনে এণ্টাৰপ্ৰিনাৰ যোনে কৰে ৬৫,৫১,৪৬৫ টকা মিনিমাম ইনভেষ্টমেণ্ট হ'ব লাগিব ৩০% বেংক আপোনাৰ লোন ল'ব লাগিব ৩০% প্ৰায় আপোনাৰ ৪৯ লাখ টকা হৈ গ'ল আৰু একেই ৩০% চৰকাৰে আপোনাৰ সাহায্য দিব স্কিমটো এনেকুৱাকৈ বনাই থৈছে কাৰণ এই যে বাৰ বাৰ প্ৰশ্নটো আহি আছে যে মন্ত্ৰী ডাঙৰীয়াও কৈছে যে আমি টেণ্ডাৰ দিলোঁ হয় আছাম ট্ৰিবিউনত তেওঁলোকে যে আমি ছাবচিডি নহয় মই আকৌ এটা কৈ আছোঁ যে এছিষ্টেঞ্চ এইটো একচুৱেলি ইংৰাজী শব্দটো এছিষ্টেঞ্চ হয় যে আমি এছিষ্টেঞ্চ দিব বিচাৰিছোঁ যিসকল গৌপালক আছে যাৰ এনেকুৱা ধৰণৰ স্কিম আছে তাত যিহেতু এইখিনি ধৰি দিলে যে ৪০% আপোনাৰ হ'ব লাগিব ৬৫ লাখ টকা এই তেনেকুৱা ধৰণৰ অসমত তাৰমানে স্কিম নায়ে কিজানি সেইকাৰণে তেওঁলোকৰ এই ১৫টাহে এপ্লাই কৰিলে ১৬টা এপ্লাই কৰিলে এটা কিবা এটা কাৰণত টেকনিকেল ডিফেক্টৰ কাৰণে নোহোৱা হ'ল এতিয়া আমি বুজিব লাগিব যে অফিচে এই টাৰ্গেটটোৱে কিয় কৰিলে এই টাৰ্গেটটোৰ ভিতৰত এই আমাৰ মন্ত্ৰী বিধায়ক আৰু PWD দুজনমান ঠিকাদাৰ ইত্যাদিৰ ফাৰ্মৰ এইখিনি নেকি তেওঁলোকৰ এইটো মিলি পেলাই কামটো কৰাৰ এতিয়া মই ক'ব নোৱাৰোঁ মই এবাৰো ক'ব বিচৰা নাই যে এইটো কোনোবাই কৰিছে কিন্তু যিহেতু গোটেই পইচাবিলাক এমাউণ্টবিলাক ডিপাৰ্টমেণ্টে নিৰ্ধাৰণ কৰি দিলে যে ইমান টকা থকা স্কিমৰ মানুহ যোনে ইমান ইনভেষ্ট কৰি থৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব সেইকাৰণে এনেকুৱা হ'লে এটা বুজা পৰাৰ মাজত এই কামখিনি হৈছে নেকি এইটো বিভাগীয় সন্দেহ নাথাকিলেহেঁতেন আজি যিহেতু মই বস্তুখিনি চালোঁ আৰু দুজনমান অফিচাৰৰ লগত মই আলোচনা কৰাৰ পিছত মই দেখিলোঁ যে এইটো স্কিম এনেকুৱাকৈ বনোৱা হৈছে যে যাৰ মিনিমাম 50 লাখ ৰুপিজৰ ইনভেষ্টমেণ্ট ৬৫ লাখ টকাৰ ইনভেষ্টমেণ্ট নিজে কৰিব নিজে আৰু ইমানখিনি লোন থাকিব বিশ্লেষণ কৰিছে কিন্তু এইখিনি তথ্য এটা দি থৈ দিওঁ বিধানসভাত এই বিষয়ে আলোচনা হোৱাত এইখিনি তথ্য পোৱা গৈছিল যে গৌশালা নিৰ্মাণৰ নামত প্ৰথমে ৫০ লাখ টকা আৰু তাৰপাছত ১,৯০ লাখ টকা ব্যয় কৰা হৈছিল গৰু খুঁটিত আৰু তাৰপাছত তেওঁলোকে যেতিয়া গিৰ গাই ক্ৰয় কৰিছিল প্ৰথম পৰ্যায়ত ৬৮ লাখ আৰু তাৰপাছত ২,৫০ লাখ টোটেল ৩,৭০ লাখ টকা ব্যয় সাপেক্ষে এই গিৰ গাইখিনি ক্ৰয় কৰা হৈছিল এইখিনি হৈছে তথ্য বিধানসভাত দাখিল কৰা তথ্য গতিকে ইয়াৰ মাজতো মানুহৰ বিভ্ৰান্তি আছে আৰু যেনেধৰণে গোস্বামী ডাঙৰীয়াই ক'লে যে ক'ৰবাত প্ৰক্ৰিয়াটো স্বচ্ছন্দ নাছিল নেকি এই ধৰণৰ সন্দেহ তেওঁলোকে হয়তো অলপমান ক'ৰবাত বিষয়টো গণ্ডগোলীয়া পাইছে মই এটা বিৰতি ল'ম তাৰপিছত উভতি মই আহি আছোঁ শৰ্মা ডাঙৰীয়া মই এটা বিৰতি লৈছোঁ তাৰপিছত উভতি আহিম পাটোৱাৰী ডাঙৰীয়া কিবা কম কৈছে লগতে শৰ্মা ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া ল'ম এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ কাৰণ বিৰতিলৈ যোৱাৰ পূৰ্বে কেইবাটাও ফেজত কথাখিনি আলোচনা হৈছে তাৰ মাজতে এই গোটেই প্ৰক্ৰিয়াটোৰ স্বচ্ছতাক লৈ কিছু সন্দেহ প্ৰকাশ কৰা হৈছে গণতান্ত্ৰিক অধিকাৰৰ কথাও কোৱা হৈছে সামগ্ৰিকভাৱে ৰাতুল পাটোৱাৰী এতিয়া এই বিষয়টো যদি এই ধৰণেই গৈছে যদি গোটেই প্ৰক্ৰিয়াটোত যদি পাটোৱাৰী ডাঙৰীয়া শুনি আছে আপুনি না আকৌ সংযুক্ত হ'বলৈ চেষ্টা কৰি আছোঁ ঠিক আছে আকৌ সংযুক্ত হ'ম দিলীপ শৰ্মা ডাঙৰীয়া আপুনি কিবা ক'বলৈ বিচাৰিছিলে কথাটো এনেকুৱা আমাৰ গোস্বামী ডাঙৰীয়াই যিটো কথা কৈছে ঠিক কথাটো তেনেকুৱাও নহয় ইয়াত ছাবচিডি শব্দটো উল্লেখ আছে প্ৰথম যিটো তেখেতে স্কিমটো প্ৰজেক্টটোৰ কথা কৈছিলে 40% বেংক লোন 30% বেনিফিচিয়াৰী বা যিয়ে কৰে তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আৰু 30% তাত এছিষ্টেঞ্চ আছে এছিষ্টেঞ্চ ফ্ৰম দ্য গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কাম ছাবচিডি আছে ছাবচিডি দিব যি নহওক বাৰু এইটো এছিষ্টেঞ্চ আৰু সেই পইচাটো কিন্তু বেংকত জমা দিব এইটো বেনিফিচিয়াৰী বা সেই ফাৰ্মখনে সেই পইচাটো নাপায় এইটো বেংকত জমা দিব নাম্বাৰ 1 এইটো যি নহওক বাৰু এটা গভৰ্ণমেণ্ট প্ৰচিডিউৰ গভৰ্ণমেণ্টৰ সিদ্ধান্ত আৰু এই সিদ্ধান্তটো যদি স্বচ্ছতা নাথাকিলহেঁতেন
চাওক আজিকালি এইটো 2-3 বছৰ আগৰ কাহিনী বেছিটো দীঘলীয়া কৰিব নোৱাৰি পৰা 20 বছৰ আগৰ 25 বছৰ আগৰ কথাটো নহয় এতিয়া চব মানুহ এৱেৰ সকলো মানুহ সজাগ সকলো মানুহ সচেতন ছ'চিয়েল মিডিয়াত আজিকালি যি কয় যি মনত ভাবে সেইটো কথাই ওলাই যায় এনেকুৱা বিষয়বিলাক স্বচ্ছতা নাথাকিলে এইটো মানে আপোনাৰ বিতৰ্ক কেতিয়াবাই হ'লহেঁতেন কিন্তু ডাঙৰীয়া মোৰ কথাবিলাক এনেকুৱা হয় যে ক'ৰবাত কথাবিলাকৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য হওক মন্ত্ৰীৰ মন্তব্য হওক কংগ্ৰেছৰ মন্তব্য হওক এই কথাবিলাকৰ কাৰণেই আচলতে ক'ৰবাত বিতৰ্কবিলাক বেছি হৈছেগৈ নেকি কাৰণ মুখ্যমন্ত্ৰী সিদিনাখন যিটো কথা ক'লে যে মন্ত্ৰিত্ব আজি আছে কাইলৈ নাই কি কৰি খাব ভূপেন বৰাৰ এটা টুইট আছে মোৰ মনত পৰিছে ভূপেন বৰাৰ এটা টুইট আপুনি চাওক তাৰপিছত আপুনি উত্তৰ দিবলৈ সুবিধা হ'ব ভূপেন বৰাৰ যদি টুইটটো আমি দেখুৱাবলৈ পাৰোঁ ভূপেন বৰাই লিখিছিলে ক'ত আছে টুইটটো চাওঁ এইটো আছিলে ভূপেন বৰাৰ টুইটৰ ডাঙৰকৈ দিয়ক মোৰ পঢ়িবলৈ সুবিধা হ'ব তেতিয়া মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে বা মুখ্যমন্ত্ৰীৰ কথা উল্লেখ কৰি ভূপেন বৰাই লিখিছে মুখ্যমন্ত্ৰীৰ অকাট্য যুক্তি আজি মন্ত্ৰী আছে কাইলৈ নাই ঘৰখন কেনেকৈ চলিব অসমৰ লাখ লাখ কৰ্মচাৰীয়ে OPS বিচাৰি আছে কাৰণ আজি চাকৰি আছে কাইলৈ নাই গতিকে মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে কেতিয়া ভাবিব কৰ্মচাৰীসকলৰ কৰ্মহীন হোৱাৰ পিছত ঘৰখন কেনেকৈ চলিব আশা কৰ্মী ইত্যাদি কথাও ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰিছে গতিকে এইটো প্ৰশ্ন কংগ্ৰেছৰ তৰফৰ পৰা দিলীপ শৰ্মা নহয় এতিয়া চাওক ভূপেন বৰা ডাঙৰীয়া আপুনি এটা বস্তু জানিব বিৰোধী ৰাজনৈতিক দলবোৰে তেওঁলোকেতো বিভিন্ন ধৰণে সমালোচনা কৰিব আৰু ইয়াত সমালোচনা পৰিৱেশ এটা আছে কিন্তু যুক্তিও আছে যুক্তিটো চাওক তেওঁৰ কথাও যুক্তি আছে আমাৰ কথাও যুক্তি আছে যে অকল ভূপেন বৰাৰ কথা যুক্তি আছে কংগ্ৰেছৰ কথা যুক্তি আছে বিজেপি দলৰ কথা যুক্তি নাই তেনেকৈ কথা নহয় এতিয়া কথাটো হৈছে কি তেওঁলোকে যুক্তি দিছে আমিও যুক্তি দিছোঁ তাৰ মাজত মানুহে বিচাৰ কৰিব সাধাৰণ ভোটাৰ ৰাইজ সাধাৰণ জনতা বিচাৰ কৰিব বা যিসকল মানে গোটেই বিষয়টোৰ ভিতৰলৈকে সোমাব তেওঁলোকে বিচাৰ কৰিব যে কোন শুদ্ধ কোন অশুদ্ধ যদি আমি অশুদ্ধ কংগ্ৰেছৰ দৃষ্টিত আমি অশুদ্ধ হ'লেতো আমি অশুদ্ধ বুলি নাভাবো নহয় সাধাৰণ জনতা যদি কয় বিজেপি অশুদ্ধ বিজেপি এই যে তথ্যখিনি যে দিয়া হ'ল যে তেওঁলোকে কৈছে যে গোশালাৰ অভাৱৰ বাবে 90টা গৰু তাত ৰাখিব পৰা নগ'ল যাৰ ফলত এনেধৰণে বিতৰণ কৰিবলগীয়া হ'ল মই শব্দটো ব্যৱহাৰ কৰিছোঁ 1,90,00,000 টকা আৰু 50 লাখ অৰ্থাৎ প্ৰায় 2,40,00,000 টকা দি এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ পাছত কি কাৰণে সেই গৰুকেইটাত তাতে ৰাখিব পৰা নগ'ল গৌশালাখনৰ প্ৰস্তুতি সন্দৰ্ভত বা গৌশালাখন বা গৌশালাৰ এই আন্তঃগাঁথনিটো নজনাকে কি কাৰণে এই হিচাপৰ খেলিমেলিটো বৰ ডাঙৰ কথা এতিয়া চাওক এই গোটেই কথাখিনি লৈ বা সেইটো গৰুখুটি প্ৰকল্পৰ দায়িত্বত থকা আমাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া ইতিমধ্যে এটা বিবৃতি তেতিয়া দিছিল আজি প্ৰায় এবছৰ আগত প্ৰায় 1.5 বছৰ আগত এই গোটেই প্ৰক্ৰিয়াটো কি হৈছিল কি কৰিবলগীয়া হৈছিল আৰু কালিও মই গৰুখুটি প্ৰকল্পৰ কৰ্তৃপক্ষৰ পৰা এটা ভিডিঅ' মই দেখিছোঁ তেওঁলোকে এটা বক্তব্য কোনোবা এটা চেনেলত তেওঁলোকে ইতিমধ্যে দিছে গোটেই কথাটো ব্যাখ্যা কৰিছে আজি মন্ত্ৰী ডাঙৰীয়া যিখিনি কথা কৈছে এই কথাখিনি কালিও তেওঁলোকে কৈছে যে এনেকুৱা পৰিৱেশত আমি কৰিবলগীয়া হৈছিল 90টা গৰু আমি যাৰ ফলত মানে আমি অন্য ঠাইলৈকে পঠিয়াবলগীয়া হৈছিল কামে ৰাখিবলৈ জেগা নাই সেইটো গৰুখুটি প্ৰকল্প জানিব প্ৰকল্প কৰ্তৃপক্ষ জানিব তেওঁলোকৰ যদি কামটো সম্পূৰ্ণ বা হৈ উঠা নাছিল বা ইমানখিনি গৰু আনিব হয়তো অৰ্ডাৰ কৰিলে হয়তো গৰুখিনি ৰাখিবলৈ জেগা নাই গৰুখিনি কাৰোবাৰতো ব্যৱহাৰ হওক কাৰোবাৰতো আৰু ইয়াত গোটেইটো ট্ৰান্সপাৰেণ্টলি কথাটো হৈছে ইয়াতো কোনো এনেকুৱা কাম কৰা গৰুখিনি কোনোবা গৰুখিনি কোনোবা এনেই লৈ গৈছে বিনামূলীয়াকৈ সেইটো কামতো হোৱা নাই গৰুখিনি কাৰণে পে'মেণ্ট কৰা হৈছে গৰুখিনি ব্যৱহাৰ হৈছে গৰুখিনি যি ভাৱৰ আছে তাত মানুহ সংস্থাপন পাইছে তাৰ পৰা প্ৰডাকশ্যন হৈছে গোটেই কামটোতো ভাল ধৰণে হৈ গৈ আছে বিতৰ্ক কৰিম বুলি ক'লে মানস ডাঙৰীয়া বিতৰ্ক কৰিম বুলি ক'লে আপুনি সকলো কথাত এতিয়া ইমান অবাধ ডেমক্ৰেচি আমাৰ আমি সকলো কথা বিতৰ্ক কৰিব পাৰোঁ সকলো কথাতে আমি বিৰুদ্ধে যাব পাৰোঁ আমাৰ কথাটো এতিয়া এনেকুৱা নহয় যে কোনোবা ভাল কাম এটা কৰিলেও আমি সেইটো বিৰোধিতাৰ দিশত আমি লৈ যাব পাৰোঁ এতিয়া নেতিবাচক দৃষ্টিভংগীৰে আমি সেই কথাখিনি ক'ব পাৰোঁ কাৰণ বিতৰ্কত আমি কৰাৰ স্কোপ আছে এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ ছ'চিয়েল মিডিয়া বিভিন্ন ধৰণে আমি কথাবিলাক ক'ব পাৰোঁ গতিকে মন্ত্ৰী ডাঙৰীয়াৰ এই বিষয়বোৰ লৈ বা গৰুখুটি প্ৰকল্পৰ এই কথাবোৰ লৈ বা চৰকাৰী স্থিতিবোৰ লৈ বিভিন্ন কথা আজি বিৰোধীয়ে যি বিতৰ্ক আনিছে কোনো চেনেলে 2-4টা চেনেলে মই আপোনাক বুলি কোৱা নাই দেই তেওঁলোকে এইটো সুযোগ গ্ৰহণ কৰিছে কোনোবা এণ্টি ইনকামেঞ্চিৰ সুযোগ হয়তো এটা স্কোপ এটা আনি দিয়াৰ পৰিৱেশ এটা সৃষ্টি কৰিছে কোনোবাই ৰাজপথত ধৰ্ণা দিছে যি ধৰ্ণা হয়তো তেওঁলোকৰ যি বিষয়ত দিব লাগিছিল সেই বিষয়ত নিদি তেওঁলোকে ৰাজনৈতিক উদ্দেশ্যত ধৰ্ণা দিছে মই আপোনাক গোটেই কথা বুজি পাইছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে মন্ত্ৰীজন চলিব কেনেকৈ মই বুজি পাইছোঁ কিন্তু মন্ত্ৰীগৰাকীৰ কোটি টকাৰ সম্পত্তি আছে মন্ত্ৰীৰ কোটি টকাৰ সম্পত্তি আছে বুলি আপোনাৰ কিবা প্ৰুফ আছে নেকি মন্ত্ৰী বুজি পাইছোঁ কিন্তু কথাটো মই ক'বলৈ গৈছোঁ কি মন্ত্ৰী পত্নীগৰাকীৰ এখন ফাৰ্ম আছে অসমীয়া বোৱাৰী অসমীয়া জীয়ৰী প্লিজ ডাঙৰীয়া আপুনি ক'ব আপোনাৰ খুলিছে তাত মানুহ সংস্থাপন দিছে তাত প্ৰডাকশ্যন কৰিছে তাৰ বাবে আপত্তি কৰে কালি আম্বানী আদানীয়ে ব্যৱসায় কৰিবলৈ আহে তেওঁলোকে যদি ছাবচিডি পায় আমি সেইটোও প্ৰতিবাদ কৰিম অসমীয়া বোৱাৰী জীয়ৰী এটা ছাবচিডি পাইছে আমি সেইটো প্ৰতিবাদ কৰি পাব মানস মই আপোনাক কৈছোঁ আপুনি এগৰাকী সাংবাদিক অসমৰ সমগ্ৰ মানুহে আপোনাক চিনি পায় আপোনাৰ এটা প্ৰভাৱো আছে বিভিন্ন ৰাজনৈতিক ব্যক্তিগত আপোনাৰ সম্বন্ধ আছে আপোনাক চিনি পায় মই উদাহৰণ আপোনাক মই বেয়া ভাবি লোৱা নাই দেই মই ভাল ধৰণে কথাটো কৈছোঁ কালি যদি আপোনাৰ স্বাৰ্থত প্ৰয়োজনত আপোনাৰ ঘৰৰ কোনোবা এজনে যেতিয়া ব্যৱসায় কৰিবলগীয়া হ'ল ব্যৱসায় কৰিব স্বাভাৱিকতে কৰিব সেই ব্যৱসায়টো কৰোঁতে আপুনি চৰকাৰী নীতি নিয়মৰ মাজেৰে ক'ৰবাত সুবিধা পাব সেইটো পাবই আৰু সেইটো 100% নিশ্চিত পাব আৰু সেইটো আমি সমৰ্থন কৰিম সেইটোক লৈ এই আমাৰ ধৰক কংগ্ৰেছৰ মুখপাত্ৰৰ দৰে দলে সেইটো লৈ ক'ব যে মানস হৈছে এটা প্ৰভাৱশালী এটা গোষ্ঠীৰ কালি যদি আপুনি ছাবচিডি পায় আপোনাৰ পৰিয়ালৰ কোনোবা আপোনাৰ অঙহী মঙহী এই বিৰোধী দলে সেইটো ইছ্যু কৰিব এতিয়া বিৰোধী দলে সেইটো ইছ্যু কৰিব বিৰোধী দলৰ উদ্দেশ্যটো হৈছে কি কেনেকৈ পৰিৱেশটো কেউচ কৰিব পাৰে কেনেকৈ পৰিৱেশটো কেউচ কৰিব পাৰে অসমত কাম কৰা মানুহ অসমত কাম কৰিব নোৱাৰে তেওঁলোকে সেইটো বিচাৰি আছে
তেখেতে শৰ্মা ডাঙৰীয়াক মই বেয়া নাপাওঁ, মোৰ দাদা হয় কংগ্ৰেছ নহয়, শৰ্মা ডাঙৰীয়া দিলীপ শৰ্মা ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, মোৰ জ্যেষ্ঠ আছিল, কংগ্ৰেছতে আছিল, আৰু কংগ্ৰেছৰ পৰা যোৱাসকলে বিজেপিত নিজক প্ৰতিষ্ঠিত কৰিবলৈ কিছু অপেক্ষা কৰে, অট'মেটিকেলি এইটো বাধ্য, নহ'লে বিজেপি কেতিয়াও তেখেতসকলক সহজভাৱে লোৱা নাছিল আৰু এতিয়াও লোৱা নাই। কিন্তু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰা বেয়া কামবোৰৰ দায়িত্ব আপোনালোকে ল'ব লাগিব, কংগ্ৰেছে ল'ব লাগিব, তেওঁ দাবী কৰিছে এইটো কথা। নাই নাই, মই সেইটোৱে ক'ব খুজি আছোঁ, মই সেইটো কথাই ক'ব খুজি আছোঁ। এতিয়া ক'ম সেই কথাবিলাক আমি নক'লে ভুল হ'ব, যে নিজৰ মাকক বেয়া বুলি কয় শাহু মাক ভাল বুলি কোৱা কথাটো আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে। এজন মানুহে এটা যিকোনো জেগাত, আজি আপুনি ND24ত আছে, ইয়াৰ আগত মই জনাত আপুনি প্ৰতিদিন টাইমত আছে, আপুনি যদি প্ৰতিদিন টাইমৰ পৰা ওলাই যায় ND24ত কয় মই যি নিউজ কৰিছিলোঁ যিবিলাক ভুল হৈছে প্ৰতিদিন টাইমৰ মালিক আৰু গোষ্ঠীটোৰ দোষ আৰু এতিয়া মই শুদ্ধ, তেতিয়াহ'লে উদাহৰণটো একদম সহজকৈ বুজাই দিছোঁ, শৰ্মা ডাঙৰীয়াই আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বুজি লওক। যদি বেয়া কাম কৰিছিল তেওঁ স্বীকাৰ কৰিছে, 1 নম্বৰ কথা, বেয়া কামটোৰ কাৰণে তেওঁ কেতিয়া তেওঁ শাস্তি ল'ব। বিজেপি দলৰ সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এই ষ্টুডিঅ'ৰ জৰিয়তে প্ৰত্যাহ্বান জনাইছোঁ, কংগ্ৰেছৰ দিনত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বেয়া কাম কৰা বুলি স্বীকাৰ কৰিছে, তাৰ বাবে প্ৰথম তেখেতে শাস্তি পাব লাগে, তেখেত যোন দলতে নাথাকক শাস্তি পাব লাগে। দ্বিতীয় কথাটো ক'ব খুজিছোঁ কস্তুৰী চুতীয়া ডাঙৰীয়ানী মুখপাত্ৰগৰাকী, মই এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়াক বিফল বুলি কওঁতে তেখেতৰ গাত লাগিছে। মই কিয় কৈছোঁ, যদি এনেকুৱা এটা এছিষ্টেঞ্চ বা ৰাজ সাহায্যৰ এনেকুৱা এটা এডভাৰটাইজমেণ্ট বিষয়, ইমান গুৰুত্বপূৰ্ণ এটা যদি আঁচনিৰ কথা এতিয়াও ৰাইজৰ মাজলৈ নিব পৰা নাই, 20টাৰ জেগাত যদি 15খন এপ্লিকেশ্যন মাত্ৰ পৰে, তেনেহ'লে তেখেতে কিয় তাৰ বিফলতাৰ দায়িত্ব নল'ব। আজি ইয়াত মেট্ৰিক টন ধানৰ কথা কৈ আছে, আপুনি শুনক, মেট্ৰিক টন, ট্ৰিলিয়ন, বিলিয়ন এইবিলাক গাঁৱৰ মানুহে বুজি নাপায়। এবাৰ এই ধান ক্ৰয় কৰা সঁচা খেতিয়কসকলক সোধক তেখেতসকল কিমান লাভৱান হৈছে। যি মিলবিলাকত FCIৰ পৰা ধান বানি দিব লাগে, সেই কিমানটা মিল এতিয়া খোলা আছে খবৰ লওক। নলবাৰী জিলাৰ 3জন মানুহৰ মই আজি লোনৰ কেছ চাই আছোঁ, ফাঁচি লগাব বাকী। সেই সাধাৰণ কথাবিলাক লৈকে যেতিয়ালৈকে ৰাইজৰ মাজলৈ নাহিব, ষ্টুডিঅ'ত বহি এনেকুৱা ট্ৰিলিয়ন, বিলিয়ন, আপোনালোকে মেট্ৰিক টন এইবিলাক কথা কৈ থাকিব, ডাটাত গোটেই পৃথিৱীখন নচলে। তাৰপিছত থাকিল যে কৃষকসকলক ছাবচিডি দিয়াৰ কথা কৈছে, কৃষকসকলৰ ছাবচিডিৰ খবৰটো লওক, যাৰ 2 কঠা মাটি নাই খেতি মাটি, তেওঁলোকৰ এজনৰ 3টা একাউণ্টত ছাবচিডি লৈছে, যদি বিজেপি বা AGPৰ তেওঁলোক কৰ্মকৰ্তা হয়। আৰু সঁচা বহু খেতিয়ক যাৰ বিঘা মাটি আছে, তেখেতসকলে সঁচা খেতি কৰাৰ পিছতো কিন্তু আঁচনিৰ অন্তৰ্ভুক্ত নহ'ল, ছাবচিডি নাপালে। আৰু কমিশ্যনৰ কথা কৈছে যে কমিশ্যন নল'লে এনেকুৱা কাম কৰিব। বিভাগীয় প্ৰত্যেকটো বিভাগৰ কথা কৈছোঁ, মই এটা বিভাগ নহয়, অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ কাম কৰা প্ৰতিজন ঠিকাদাৰক এবাৰ গোপনকৈ মাতি নি ষ্ট্ৰিং অপাৰেশ্যন কৰক আৰু সোধক কমিশ্যন নোহোৱাকৈ কোনটো বিভাগত কাম হৈছে। গতিকে এনেই চিঞৰ বাখৰ কৰি কিছু ভুল তথ্য দিয়াটো সহজ, এইবিলাক কথা তেনেকৈ নচলে। ঠিক আছে, মই কথাখিনি কৈ আছোঁ। নহয়, গড় হত্যাৰ কথাটো বাৰে বাৰে কৈ আছোঁ, শুনক ক'ব লাগিব। আমি গড় হত্যাৰ বিৰুদ্ধে কংগ্ৰেছ বেয়া বুজি ল'লোঁ, অসমৰ ৰাইজে ভোট দি কিনে গড় হত্যাৰ বিৰুদ্ধে, নিবনুৱাৰ বিৰুদ্ধে, মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিজেপিক ভোট দিলে। আজি গড় হত্যা কৰিছিল যদি চৰকাৰত থাকি উঠি কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, আজিও দিলীপ শৰ্মা ডাঙৰীয়াই টিভিত কিয় কৈ আছে? যোনদিনা ব্যৱস্থা গ্ৰহণ কৰিব আমাকতো ইয়াত ধুই দিব পাৰিব। কংগ্ৰেছৰ সেই বিষয়ে কোনো ধৰণৰ একো কাৰ্যকৰিতা নহ'ল। এতিয়া এইটো কথা ক'বই লাগিব যে চৰকাৰখন অহাৰ পাছত, বিজেপি চৰকাৰ অহাৰ পাছত গড় হত্যা অসমত এই শব্দটো শুনিবলৈ নোপোৱা হ'ল। এইটো কথা হয়তো মোৰ সৈতে আটাইকেইগৰাকী পেনেলিষ্টে একচেপ্ট কৰিব। এইটো কথা কংগ্ৰেছৰ দিনতো এইখিনি কথাক লৈ কোনো ধৰণৰ আলোচনাই নহ'ল। কৈছোঁ যে গড় হত্যা নহয়, গড় হত্যাৰ মানি ল'লোঁ, সেইটো বেয়া হ'ল বুলি কোৱাৰ কাৰণে ভোট দিলে। আজি চৰকাৰখন কৰি কিনে গড় হত্যাকাৰীক কিয় শাস্তি নিদিলে? গতিকে আমি ক'ব খুজিছোঁ যে সেইটো ক্ষমতাত থকা সময়ত মই ৰাজ সাহায্য কোনোবাই লৈছে, সেইটোতো আপত্তি নাই। এই কথাখিনি ৰাইজৰ মাজলৈ কিয় নগ'ল? মই এটা বিৰতি ল'ব লাগিব, এটা বিৰতি। মই আহিছোঁ, মই কস্তুৰীৰ পৰা প্ৰত্যুত্তৰ ল'ম, লগতে ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকী আছে তেখেতৰ পৰা ল'ম এটা বিৰতিৰ পাছত। পুনৰ উভতি আহিছোঁ, আপোনালোকে চাইছে হেছটেগ মই প্ৰদীপ বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া বিজেপিয়ে নিজৰ কথাখিনি ক'লে, কংগ্ৰেছে অভিযোগখিনি উত্থাপিত কৰিছে, কিন্তু তাৰ মাজতে প্ৰশ্নটো এইটোৱেই যে চুৰ বুলি যিটো প্ৰসংগ ওলোৱা হৈছিলে, চুৰ বুলি কৈ থকা হৈছে, চুৰি কৰিছিল গৰুখিনি চুৰি কৰা হৈছিল, মন্ত্ৰী পত্নীয়ে বা মন্ত্ৰী পত্নীৰ স্বজন তোষণ কৰা হৈছিল ইত্যাদি যিবোৰ প্ৰসংগ, সেইখিনি কথা কিন্তু আজি মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। তেওঁ কৈছে কোনো ধৰণৰ চুৰিৰ ইয়াত কথা নাই। গতিকে অখিল গগৈ ডাঙৰীয়াই সেই শব্দটো ব্যৱহাৰ কৰিছিলে, মই যিমানটো শুনিছোঁ। আচ্ছা, কথাটো ইতিমধ্যে আমাৰ সন্মানীয় গোস্বামী ডাঙৰীয়াই কৈছে। কথাটো এটা গীৰ গাইৰ দাম আমি জনামতে 1.5 লাখ টকা এজনী গীৰ গাইৰ দাম, আৰু তাৰ ভিতৰত অনা নিয়া খৰচা আছে। গুজৰাটৰ পৰা যেতিয়া ট্ৰেইনেৰে আনিব, তাৰপিছত ইঞ্চুৰেঞ্চৰ কথা আছে, কথা আছে। এজনী গাইৰ দাম 2 লাখৰ ওপৰত পৰি যায়, এজনী গাইৰ দাম। এইটো এইটো একেবাৰে সকলোৱে জনা কথা। এজনী গাইৰ দাম, আজি যিখন দেশী গাই এজনী কিনিবলৈ গ'লে 65,000 মান পৰে, দেশী গাই ইয়াত থকা। কিন্তু গুজৰাটৰ পৰা গীৰ গাই আনিব 65,000 টকাত আনি দিছে। তেখেতে যুক্তি দিছে, তেখেতে ধোৱা তুলসী পাত নিজকে সজাবলৈ চেষ্টা কৰিছে, কিন্তু ৰাইজে বুজিছে। সাংবাদিক হিচাপে আপোনালোকেও আমাতকৈ বহুত ভালকৈ বুজে, আৰু আপোনালোকে আৰু তদন্ত কৰক আৰু ওলাব।
আচ্ছা ঘটনাটো হ'ল কি এতিয়া পোহৰলৈ আহিছে কাৰণে এইবিলাক কথা তেওঁলোকে চালে বাৰে কবাই কিছুমান উত্তৰ দিছে ৰাইজে আমি সেই তাকে মানে গ্ৰহণ কৰিব লাগিব এইটো এনেকুৱা হৈছে কিন্তু ঘটনাটো হ'ল কি মই ইতিমধ্যে কৈছোঁ আমাৰ জনপ্ৰতিনিধিসকলৰ মই একেবাৰে নিৰপেক্ষভাৱে কৈছোঁ মই অকল বিজেপি বুলিয়ে কোৱা নাই একাংশ সকলোকো মই নকওঁ নৈতিকতাৰ স্খলন ঘটিছে জনপ্ৰতিনিধি হৈ পেলাই তেওঁলোকে এই বস্তুসমূহ হ'লে আশা কৰে কিয় তেওঁলোকে নিজৰ অন্তত বোলে একেবাৰে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল তেওঁলোকৰ কথা চিন্তা কৰিলেও আমি বেয়া নাপালোহেঁতেন তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে দিনে ৰাতিয়ে তেওঁলোকৰ কাৰণে খাটি আছে তেওঁলোকৰ কাৰণে চিন্তা আগৰ পৰাই এই ব্যৱসায়ৰ সৈতে নহয় গৰুখুটিৰ পৰা যেতিয়া আনিছে গাড়ীখিনি তেতিয়া তেওঁ বিধায়ক হোৱাৰ আগৰ অৱস্থা নহয় এইবিলাক কথা যুক্তিৰ ক্ষেত্ৰত তেওঁলোকে কৈছে চালে বেৰে কিছুমান যুক্তি দিছে কিন্তু আটাইতকৈ দুখ লগা কথাটো হ'ল কি আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা ডিফেণ্ড দিবলৈ গৈ পেলাই যিবিলাক কথা কৈছে তাতো এটা মানে মোৰ মানে আপত্তি আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টোত লৈ পেলাই মানে যিখিনি কথা ক'লে যে মন্ত্ৰী যোৱাৰ পিছত তেওঁলোকে কি কৰি খাব এনেকুৱা কথাবিলাক কৈ পেলাই আৰু মানে জলাজুত ঘিউ ঢালাৰ নিচিনা কৰিছে আপুনি ইতিমধ্যে কৈছে কথাটো কিন্তু তেওঁলোকে ক'ব বিচাৰিছে এইবিলাক সাধাৰণ কথা এইবিলাক কোনো ডাঙৰ কথা মন্ত্ৰী পত্নী মন্ত্ৰীয়ে বা আগতে আমাৰ মুখ্যমন্ত্ৰী পত্নীকো আদি কৰি সকলোৱে আগতে এনেকুৱা বহুত দিলীপ শইকীয়া ডাঙৰীয়া এটা কথা চুই গৈছে তেখেতৰ বাক্য যে নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ আনৰ ক্ষেত্ৰত ভাল কথা কৈছে তেখেতৰ কথাষাৰ মই যদিও মানে তেখেতে মানে এটা বিৰোধী দলৰ তেখেতৰ আদৰ্শ হিচাপে মোৰ বেলেগ আছে কিন্তু তেখেতৰ কথা যিটো কথা কৈছে এইটো সেই কথাটোকে মই ক'ব বিচাৰিছোঁ ঠিক আছে নৈতিকতাৰ স্খলন এতিয়া ঘটি একাংশ বুলি সেইকাৰণে মই ক'ব বিচাৰিছোঁ ঠিক আছে কস্তুৰী কিবা ক'বলৈ বিচাৰিছিলে মই ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ প্ৰশ্ন উত্তৰ দিব বিচাৰিম আচলতে এই মুহূৰ্তত কংগ্ৰেছে যে এক পলায়নবাদী চৰিত্ৰ লৈছে আৰু তেওঁলোকৰ নেতাসকলেও এক পলায়নবাদী চৰিত্ৰ লৈছে আজি ৰাতুল পাটোৱাৰী ডাঙৰীয়াই অতুল বৰা ডাঙৰীয়াক বিৰোধিতা কৰিবলৈ গৈ তেখেতে কংগ্ৰেছৰ প্ৰতিনিধি হৈ আজি এই ষ্টুডিঅ'ত ক'লে আজি এই টক শ্ব'ত ক'লে যে তথ্যৰ ভিত্তিত ডাটাত পৃথিৱী নচলে কিন্তু তথ্যই কৈ জনসাধাৰণৰ উত্তৰণৰ কথা আজি তাক তেওঁ নস্যাৎ কৰিছে অৰ্থাৎ যুক্তি দিবলৈ যুক্তি খণ্ডন কৰিবলৈ বিৰোধিতা কৰিবলৈ তেওঁৰ ওচৰত উপযুক্ত তথ্য নাই তেওঁৰ ওচৰত সমল নাই তেওঁৰ ওচৰত যুক্তি প্ৰমাণ নাই তাৰ বাবে তেওঁৰ আবেগৰ বন্যা বৈ তথ্যত পৃথিৱী নচলে বুলি তেওঁ উল্লেখ কৰিছে কিন্তু আজি বিশ্ব বেংকে বা বিশ্ব বাণিজ্য সন্থাই যদি ভাৰতবৰ্ষৰ চৰকাৰৰ বিৰুদ্ধে NDA চৰকাৰৰ বিৰুদ্ধে কিবা এটা তথ্য দিলেহেঁতেন তাক সজোৰে জোকাৰি তেওঁ তাক উপস্থাপন কৰিলেহেঁতেন ৰাইজৰ আগত ভালখিনি কথাখিনি স্বীকাৰ কৰিবলৈ শিকিব লাগিব আজি অতুল বৰা ডাঙৰীয়া বিৰোধিতা কৰিবলৈ গৈ তেওঁ অত্যন্ত এটা নিকৃষ্ট মন্তব্য দিছে আৰু কৈছে যে অসম গণ পৰিষদৰ সদস্য হ'লে বোলে কৃষি ক্ষেত্ৰত সাহায্য লাভ কৰে আজি মোৰ পৰিয়ালৰ 40-50 বিঘা মাটিত খেতি কৰে কিন্তু আমি 1 টকা এটা 5 পইচা এটাও কোনোদিন চৰকাৰী সাহায্য আমি বিচাৰি যোৱা নাই সেইদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মই মুখপাত্ৰ হোৱাৰ উপৰিও এগৰাকী সাংগঠনিক হিচাপে কৰ্মকৰ্তা হিচাপে ঘূৰি ফুৰোঁ মই হাজাৰ এনেকুৱা অসম গণ পৰিষদৰ কাৰ্যকৰ্তা মই চিনি পাওঁ যি কোনোদিনে কৃষি ক্ষেত্ৰতে হওক বা কোনো ক্ষেত্ৰতে হওক নিজৰ দলীয় কৰ্মী নিজৰ মৰ্যাদা ব্যৱহাৰ কৰি সাহায্য লোৱা নাই যিসকল যোগ্য তেওঁলোকক কোৱাৰ কথা আমি আছোঁ আৰু সেইদৰে আমাৰ এগৰাকী গাঁৱৰে ছোৱালী আপুনি গাঁৱৰ মানুহ বুজি নাপায় বুলি কৈছে বিজেপি দলৰ কেন্দ্ৰীয় এগ্ৰিকালচাৰ মন্ত্ৰীয়ে কৈছে 555 কোটি টকাৰ কৃষক নিধিৰ টকা আত্মসাৎ হৈছে আৰু আটাইতকৈ বেছি টকা আত্মসাৎ হৈছে অসমৰ ভুৱা একাউণ্টৰ জৰিয়তে গতিকে ইউনিয়ন মিনিষ্টাৰজনে যেতিয়া অসমৰ এগ্ৰিকালচাৰৰ ওপৰত এই কথাটো ক'ব তাৰপিছত আপুনি কৃষি মন্ত্ৰীজনে ডিফেন্স দিলে নহ'ব ঠিক আছে না টকাৰ আটাইতকৈ বেছি আটাইতকৈ বেছি মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ আঙুলি ফুৰাইছে আজি কংগ্ৰেছ চৰকাৰৰ আটাইতকৈ বেছি ভুৱা একাউণ্টত অসমৰ কৃষকৰ নামত গৈছিলে যিটো মই কৈ আছিলোঁ তথ্য মনত আছে কিন্তু মই তথ্য ক'লে অসমৰ মানুহে বুজি নাপাব সহজ সৰলকৈ বুজাব চাইছিলোঁ আপুনি আহিব নহয় মিলবিলাক চাই যাব FCI পৰা কোনটো মিল বাচি আছে ধান পানী আপুনি চাব লাগিব বাস্তৱ ক্ষেত্ৰত কৰিব লাগিব কেইজন সঁচা কৃষকে টকা লৈছে চৰকাৰ নস্যাৎ কৰাৰ পাছত NDAক বহুল মাত্ৰাত বিজয় কৰাৰ পাছত গোটেই আঁচনিবিলাক দলীয়ভাৱে বুথৰ সভাপতিয়ে তেওঁলোকে কেৱল বিৰোধিতাৰ নামত বিৰোধিতা কৰিছে ঠিক আছে আঁচনিৰ লিষ্ট বুথৰ সভাপতিয়ে বনায় কোনো চৰকাৰী কৰ্মচাৰীয়ে লিষ্ট বনাব সুবিধা নাপায় এতিয়া বৰ্তমান বিজেপি এজিপিৰ এই মিত্ৰজোঁটৰ চৰকাৰখনত প্ৰত্যেকখন আঁচনিৰ হিতাধিকাৰী বাছনি কৰে বুথৰ সভাপতিয়ে নৰেন্দ্ৰ সিং তোমাৰ এগ্ৰিকালচাৰ ইউনিয়ন মিনিষ্টাৰে কৈছিল তথ্যৰ কথা কৈছে মই দিওঁ ন 555 কোটি টকা কৰাপশ্যন হৈছে বুলি কৈছিল কৃষক নিধিত আৰু আটাইতকৈ বেছি ভুৱা একাউণ্টত টকা লৈছে বুলি কৈছে অসমৰ এই এগ্ৰিকালচাৰৰ কৃষক নিধিৰ টকা সেই ভুৱা একাউণ্টত টকা দিয়া মানুহজনৰ আৰু যদি কৃষি মন্ত্ৰীজনৰ হাত নাথাকে কৃষি মন্ত্ৰীজনে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই আমি মন্ত্ৰী ডাঙৰীয়াই এটা কথা প্ৰেছ মিটত উল্লেখ কৰিছে 1 মিনিট মন্ত্ৰী ডাঙৰীয়াই এটা কথা প্ৰেছ মিটত উল্লেখ কৰিছে যে মই যেতিয়া এই গীৰ গাইখিনিৰ বাবে মই এপ্লাই কৰিছিলোঁ তেতিয়া মই কৃষি মন্ত্ৰীক এবাৰো ক'বলগীয়া হোৱা নাই তেওঁ এইটো কথা উল্লেখ কৰিছে
ৰাতুল পাটোৱাৰী মই সেইটো ক্ষেত্ৰত কোৱা নাই মই কোনটো ক্ষেত্ৰত কৈছোঁ বিফল বুলি আপুনি অলপ বেলেগ লাইনত লৈ গ'ল মই কৈছোঁ যদি 20টা আছিল ছাবচিডিৰ কাৰণে মাত্ৰ 15 বা 16খন এপ্লিকেশ্যন কৰা বুলি মন্ত্ৰী ডাঙৰীয়াই কৈছে মই সেই গ্ৰাউণ্ডত কৈছোঁ তেতিয়াহ'লে বিফল চৰকাৰখন প্ৰথম ষ্টেজত হৈছে এগ্ৰিকালচাৰ মন্ত্ৰীজন কাৰণ আজি গাঁৱে গাঁৱে এতিয়াও বহুত এনেকুৱা গোপালক আছে যিসকলে এই ছাবচিডি বা এই এছিষ্টেণ্ট বিচাৰি আছে গোস্বামী ডাঙৰীয়াৰ ব্ৰিফখিনি শুনক আৰু তাৰ ওপৰত তথ্য সহকাৰে কওক মই কৈছোঁ কথাটো বৰ এনেকুৱা যে মইতো কংগ্ৰেছত আছিলোঁ সেইটো ৰাতুল পাটোৱাৰী ক'লে আৰু হয় সকলোৱে জানে মই কংগ্ৰেছত আছিলোঁ তেতিয়া খুটা কম্বলৰ ৰাজনীতি এটা চলিছিল মানে বেনিফিচাৰী চিলেকশ্যনৰ কাৰণে বেনিফিচাৰী তালিকা বনাবৰ কাৰণে মানে পঞ্চায়ত বা মণ্ডল ভিত্তিত এইবিলাক কাম কৰিছিল সেই আটাইবোৰ কাম কৰিছিল তেতিয়া দলৰ মানুহবিলাকে কংগ্ৰেছৰ সেইকাৰণে ৰাতুল পাটোৱাৰী ডাঙৰীয়াই তেখেতৰ অভিজ্ঞতাৰ পৰা কৈছে কি বৰ্তমান পদ্ধতিটো সেইটো হৈ থকা নাই বৰ্তমান ছিষ্টেমটো বৰ্তমান দলৰ যিবিলাক বেনিফিচাৰী আছে আজিকালি চব ডাইৰেক্ট কেছ ট্ৰেন্সফাৰ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ আছিল চব ডিবিটি আগতে কেছত আছিল এতিয়া আছে ডিবিটি এতিয়া আছে গোটেই চৰকাৰে গোটেই প্ৰক্ৰিয়াৰ মাজেৰে গোটেই এটা চিষ্টেম এটা কৰি দিছে যে ইমানৰ ভিতৰতে এইখিনি হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব চৰকাৰীভাৱে সেই হিতাধিকাৰীখিনি নিৰ্বাচিত কৰা হয় ইয়াত দলৰ কোনো ভূমিকা নাথাকে ইয়াত আপোনাক মই যদি কওঁ কংগ্ৰেছ দলৰ লাখ লাখ কৰ্মীয়ে মিয়া অঞ্চলত ধুবুৰী বৰপেটা গোৱালপাৰাকে ধৰি কৃষক সন্মান নিধিৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা অৰুণোদয়ৰ পৰা কিমান পাইছে আপুনি এবাৰ নিজে আপোনাৰ ND24 কেমেৰালৈ নিজে এবাৰ চাই আহিব তেতিয়া আপুনি ক'ব এইটো দলৰ মানুহে বনাইছে নে এইটো বিষয়াই বনাইছে যদি দলৰ মানুহে বনালেহেঁতেন চাগে তেতিয়া আপুনি ক'ব পাৰিলেহেঁতেন মানুহৰ আৰু দুটা কথা কৰিছোঁ 2 নম্বৰ কথা তেখেতে কৈ আছে যে আপোনাৰ ধানৰ উৎপাদিত ফচলৰ বা ধান বা সৰিয়হৰ এইবোৰ উৎপাদিত ফচলৰ যিটো মূল্য 2016 পূৰ্বলৈকে প্ৰতি কুইণ্টলত 500 টকা আছিল আজি 2650 টকা ধানৰ প্ৰতি কুইণ্টল ধানৰ আপোনাৰ উৎপাদিত আপোনাৰ হেৰিটো দিয়ে মূল্যটো দিয়ে চৰকাৰে 2650 টকা 15 স্বাধীনতাৰ 70 বছৰত 2016 চনলৈকে 500 টকা থকাটো আজি মাত্ৰ 10 বছৰত আজি এইটো 2650 টকালৈকে বৃদ্ধি কৰিলে এখন চৰকাৰে সৰিয়হৰ কিমান কৰিলে প্ৰায় 6000 মান 6450 টকা নে কিমান গতিকে যিটো সময়ত 2000 টকা আছিল এটা সময়ত 4000কৈ অধিক টকা বৃদ্ধি কৰিলে 250 টকা কিমান কৃষকে পাইছে মই খালি আহিব মই চ্যালেঞ্জ দিলো কংগ্ৰেছে যিবিলাক কামত গুৰুত্ব দিয়া নাছিল মই নগৰী আৰু আপোনাৰ জন্মস্থান আপোনাৰ ঘোৰা উৎপাদিত ফচলৰ মূল্য দিবৰ কাৰণে কংগ্ৰেছে কেতিয়াও গুৰুত্ব নিদিলে কিন্তু বিজেপিয়ে কৃষকক সন্মান দিয়ে কৃষক সন্মান নিধিৰ পৰা আৰম্ভ কৰি কৃষক সন্মান নিধিৰ পৰা আৰম্ভ কৰি উৎপাদিত ফচলৰ উচিত মূল্য বিজেপিয়ে দিলে কংগ্ৰেছে নিদিলে ৰাজ্য দলৰ প্ৰতিনিধিগৰাকীয়ে এটা কথা কৈছিলে ৰাজ্য দলৰ প্ৰতিনিধিগৰাকীয়ে মনত পৰিছে যে অসমৰ বহুত যুৱক যুৱতীয়ে কেৰেলাত গৈ বাচন ধোৱা কাম কৰে কৰ্ণাটকত গৈ বাচন ধোৱা কাম কৰে মই তেখেতে ধন্যবাদ ইয়াত উদ্যোগ স্থাপন কৰিব ব্যৱস্থা লৈছে অসমৰ যুৱক যুৱতীয়ে যেন অসমতে কাম কৰিব পাৰে তেওঁলোকে এই ৰাইজৰ দলে অসমত মাটি দিয়া উদ্যোগৰ বিৰোধিতা কৰে এই ৰাইজৰ দলৰ এটা বিৰতিৰ পাছত উভতি আহিছোঁ মই এটা হিচাপ কৰি আছিলোঁ কেলকুলেটৰ মই ইয়াৰ পূৰ্বে কৰি চোৱা নাছিলোঁ প্ৰায় 3,17,00,000 টকা দি এই গীৰ গাইসমূহ ক্ৰয় কৰা হৈছিলে ইউনিট আছিলে 300 গতিকে যদি সেইটো আমি হৰণ কৰোঁ তেতিয়াহ'লে এজনী গীৰ গাইত 1,05,666 টকামানকৈ পৰে কিন্তু তাৰ পাছত যেতিয়া সেই গীৰ গাইসমূহ বেছি হোৱাৰ কাৰণে বিক্ৰী কৰিবলগীয়া হ'ল তেতিয়া বিক্ৰী কৰিবলগীয়া হ'ল 66,000 টকাত সেইখিনি কথা মই ইয়াতে অহাৰ আগতে যেতিয়া মই আহোঁ অকণমান এইখিনি পঢ়া শুনা কৰি আহিছোঁ আৰু মই অলৰেডি কথা পাতি আহিছোঁ আমাৰ এইটো হিচাপ থাকে আৰু আমাৰ ৰাজ্য দলৰ প্ৰতিনিধি তেখেতে কোৱা নিচিনাকৈ আমাৰ যিটো ট্ৰান্সপৰ্ট কষ্ট এটা হ'ল ইঞ্চুৰেঞ্চ ৰাস্তাত অহা ইঞ্চুৰেঞ্চ প্লাছ যিটো লজিষ্টিক খৰচ ইয়াৰ পৰা অফিচাৰ গৈছে অফিচাৰে আনিছে গোটেই খৰচখিনি মিলি পেলাই এমাউণ্টটো এনেই এটা মাৰ্কেট ৰেটে আপোনাৰ ডায়েৰী ডেভেলপমেণ্ট বৰ্ডে আপোনাৰ পৰা কমত ৰেটটো নিদিয়ে যিটো মাৰ্কেট প্ৰাইচ তাতে দিব চ' সেইকাৰণে 1.5 লাখ মান টকা পৰে তো সেইকাৰণে মই ক'লোঁ যে সেই যে 75,60,000 টকা আমাৰ লোকচান হ'ল ৰাজকোষৰ সেইখিনি উত্তৰটো কোনে দিব এইটো একচুৱেলি আমি জয়ন্ত মল্ল ডাঙৰীয়াক সুধিবলগীয়া নহয় তেখেতটো একচুৱেলি ডাইৰেক্টলি জগৰীয়াই নহয় যিহেতু তেখেতৰ ৱাইফৰ নামত আছে আমি সুধিব লাগে একচুৱেলি এইটো বিভাগীয় কৰ্তৃপক্ষক বিভাগীয় অফিচাৰক আৰু তাতকৈ ওপৰত হৈ গ'ল বিভাগীয় মন্ত্ৰী কিয় কি আজিকালি তাৰিখত কি হৈছে প্ৰত্যেক বুধবাৰে আমাৰ আপোনাৰ হেৰি হয় এছেম্বলি হয় আপোনাৰ কেবিনেট মিটিং হয় এইটো এটা ডাঙৰ ডিচিশ্যন নহয় জানো গৰুখুঁটিটো অসম চৰকাৰৰ এটা খুব ইম্পৰ্টেণ্ট প্ৰকল্প বুলি বাৰ বাৰ প্ৰক্ষেপ কৰি আছে বহু কোটি টকা চাওক তাত যিখিনি 5.5 কোটি টকা এতিয়ালৈকে আপোনাৰ 5.6 কোটি টকাৰ প্ৰায় তাত যিখিনি খৰচ কৰিবলৈতো ৰাইজৰে পইচা সেইকাৰণে যিহেতু এইটো এটা ডাঙৰ ডিচিশ্যন যে এই 60টা 90টা গৰু আমি ৰাইজৰ প্ৰতিনিধিক দিম প্ৰথমতে প্ৰতিনিধিক দিম আৰু প্ৰতিনিধিৰ পৰা যিবিলাক বেনিফিচিয়াৰী হ'ব ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক গোপালক হ'ব তেওঁলোকলৈ আমি দিম সেইটো আঁচনি
লৈ পেলাই এইটো কৰা হৈছিলে তো এতিয়া এই ডিচিশ্যনটো কেবিনেটত ল'ব নোৱাৰিলে নেকি কিয় আমি কেবিনেটত একেবাৰে বহুত কেতিয়াবা দেখো বহুত ভাল ডিচিশ্যনো লৈছে কিন্তু ক্ষুদ্ৰ ডিচিশ্যনবিলাকো যিহেতু কেবিনেটত লয় আৰু প্ৰত্যেক বুধবাৰে লয় তো সেইটো এনেকুৱা ধৰণৰ ডাঙৰ ডিচিশ্যন এটা ল'ব পাৰিলেহেঁতেন কিয় ইয়াত প্ৰায় 1 কোটি টকা খৰচৰ কথা এটা আছে আৰু ইয়াৰ পৰা বহুত মানুহ লাভান্বিত হ'লতে সৰু ক্ষুদ্ৰ যিবিলাকে কৰি আছে দুটা গৰু যদি পায় তেওঁলোকে বহুত আপোনাৰ লিটাৰ গাখীৰ বিক্ৰী কৰি পইচা পাব পাৰিলেহেঁতেন আৰু কেৱল যিসকলে ধৰক গাখীৰ বিক্ৰী কৰিয়ে চলি আছে তেওঁলোকৰ কাৰণে সুবিধা হয় এক্সেক্টলি আৰু চাওক অলৰেডি জয়ন্ত মল্ল বৰুৱাৰ যিখন ফাৰ্ম বা ৱাইফৰ যিখন ফাৰ্ম বা বাকীবিলাকৰ যিবিলাক আমি দেখিলোঁ তেখেতসকলৰ ফাৰ্মৰ অলৰেডি এটা নিৰ্দিষ্ট তেওঁলোকে হেৰি লৈছে মানে এটা গুটি লৈছে ডাঙৰ ফাৰ্ম আৰু তেওঁলোকে অলৰেডি 50 লাখ টকাৰ ছাবচিডিও পালে সেই ক্ষেত্ৰত আকৌ গৰুখিনিও যদি তেওঁলোকে লৈ লৈছে তাৰমানে দুই ফালৰ পৰা হৈছে এটাতো 50 লাখ টকাৰ ছাবচিডিও পালে এইফালৰ পৰা এই দুটা বস্তু অকমান মই কওঁ আপোনালোকৰ সংবাদ গোষ্ঠী কওঁ যে আপোনালোকে মন্ত্ৰীটো কৰি থাকক বৰ ঠিক আছে কিন্তু আপুনি বিভাগক ধৰক আল্টিমেটলি বিভাগৰ অফিচাৰেহে চহী কৰাৰ পিছত এইটো পইচা না ঠিক আৰু সেইটো কথা খুব ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে অনুষ্ঠানটো শেষ কৰিব লাগিব 30 ছেকেণ্ডকৈ সময় দিব পাৰিম দিলীপ শৰ্মা মোৰ এইটোৱে প্ৰশ্ন যে ধৰক এতিয়া 1,05,000 কৈ পৰা গৰু এজনী 66,000 অৰ্থাৎ প্ৰায় 40,000 টকা কমত এই ধৰণে বিতৰণ কৰা হ'ল বিতৰণ কৰা বুলি কৈছোঁ কাৰণ যদিও তেওঁলোকে ক্ৰয় কৰিছে তথাপি বিতৰণৰ প্ৰসংগটো আহিছে গতিকে এইখিনি লোকচান বা এই ডাটাখিনি এই তথ্যখিনি এই হিচাপখিনি ক'ত কেনেকৈ হ'ল এতিয়া আপুনি খুব চমুকৈ উলিয়াইহে কৈছে কিন্তু চৰকাৰীভাৱে যিটো নটিফিকেশ্যন আছে চৰকাৰীভাৱে যিটো নিৰ্দেশনা আছে আমিতো সেইটো ধৰি লওঁ আমি সেইটোহে বিশ্বাস কৰিম এতিয়া আপুনি ওলাইছে এতিয়া আপোনাৰ যোগ বিয়োগ বা পূৰণ হৰণ এইবিলাক আমি চাই ল'ব লাগিব এতিয়া আপুনি সেইটো কৈছে এইটো হয়নে নহয় কিন্তু ইয়াত চৰকাৰীভাৱে যিটো নটিফিকেশ্যন আছে এইটো ট্ৰেন্সপাৰেণ্টলি দিছে যদি তাত ট্ৰেন্সপাৰেঞ্চৰ তাত যদি তেনেকুৱা কাম কৰিছে আপোনালোকে ধৰক আমাৰ ক'বলগীয়া নাই গৰুগুৰি প্ৰকল্প বা তাত কৰ্তৃপক্ষ স্বচ্ছতা যদি ক'ৰবাত নাথাকিলেহেঁতেন মন্ত্ৰী ডাঙৰীয়া প্ৰেছ মিটত সকলো কথা ইমান ৰাজহুৱা কৰি নিদিলেহেঁতেন যদি তেখেতৰ ক'ৰবাত দুখ থাকিলেহেঁতেন তেখেতৰ সেই সাহসটো আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ এই সাহসটো আছে যে সকলো কথা তেখেতে জল পাতকৈ সকলোকে দেখুৱাই ব্যক্তিগত আৰু তেখেতক বাৰে বাৰে এই বিষয়টো টানি অনাটো মোৰ বোধে এটা ভুল কাম কৰা হৈছে কাৰণ তেখেতৰ সেইখন ফাৰ্মখন তেখেত নিজে জড়িত নহয় জড়িত নহয় এখন কোম্পানী এক্টত কৰা কাম আৰু মই ভাবোঁ চাওক আমি ভাবোঁ প্ৰতিগৰাকী অসমীয়া মানুহে এটা কাম কৰিছে উৎসাহিত কৰা উচিত কাৰণ এতিয়া কংগ্ৰেছে নকৰিব বুজি পাইছোঁ ধুবুৰীৰ কোনোবা মানুহে পালে ভাল পালেহেঁতেন বা গোৱালপাৰাৰ কোনোবা মানুহে পালে আজি ৰাতুল পাটৰে ভাল পালেহেঁতেন অসমীয়া মানুহে পালে ৰাতুল পাটৰে ভাল নাপায় মানুহে পালে ৰাতুল পাটৰে ভাল নাপায় বুজি পাওঁ এইটো কথা তেওঁলোকৰ সীমাবদ্ধতা আছে নাই দিলীপ শৰ্মাদা যেতিয়া আমাৰ লগত আছিল আৰু আজি যেতিয়া দিলীপ শৰ্মাদাক এনেকৈ লগ পাইছোঁ বা কথা পাতিছোঁ ষ্টুডিঅ'ত বৰ দুখো লাগিছে যে মানুহে ইমান মানে হিন্দু মুছলিমৰ ৰাজনীতি দিলীপদাৰ লগত কেতিয়াও মই হিন্দু মুছলিমৰ কথা পাতি পোৱা নাই জীৱনত গতিকে ইমান যে এটা দলত গৈ যে তেখেতৰ যে ইমান অধগতি হ'ল তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অসমৰ নিবনুৱা যুৱক যুৱতীসকলে আমাৰ মন্ত্ৰীৰ প্ৰতি কোনো মন্ত্ৰীজন আমাৰ নলবাৰীৰে হয় আমি সন্মান কৰোঁ কিন্তু এই বেনিফিচাৰীবিলাক নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰক তাৰ ইয়াৰ ওপৰত এটা গ্ৰহণ কৰক মানে তেওঁলোকৰ যিবিলাক বিত্ততা দেখিবলৈ গৈ সদায় হিন্দু মুছলিম মানে খিলঞ্জীয়া অখিলঞ্জীয়া এইবিলাক মানে ধৰ্মীয় কথাবিলাক সদায় আনি যায় ইতিমধ্যে আমাৰ সন্মানীয় শৰ্মা ডাঙৰীয়াই অলপ আগতে কৰি দিলে উদ্যোগ স্থাপন কৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ অসমত যিমানবিলাক আছে আপোনাৰ চুগাৰ মিল হওক কামপুৰৰ চুগাৰ মিল হওক তাৰপিছত আপোনাৰ এই STC কথাটো আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন অৱস্থা কি দৰমহা নাপায় বাছবিলাকৰ এতিয়া আচলতে বিষয়টো যিটো ৰাজসাহায্য বা হেৰি বিষয়টো আছিলে মোৰ মানে এটা আহ্বানটো হ'ল কি মন্ত্ৰী বিধায়কসকলে জনসাধাৰণৰ কাৰণে চিন্তা কৰক নিজৰ পত্নীৰ কাৰণে নিজৰ খুলখালি নিজৰ ভিনিহি নিজৰ মানে ঠিক আছে সেইটো আহ্বান সকলোৰে এইটো মোৰ আহ্বান বিচাৰিছোঁ মই ব্যক্তিগতভাৱে কৈছোঁ মই সেইখন তিতাবৰৰ সন্তান য'ত সাধাৰণ ৰাস্তাৰ পইচাকেইটা কংগ্ৰেছ নেতাই যে প্ৰথমাইছিল মই সেইখন ধেমাজিৰ বোৱাৰী য'ত কংগ্ৰেছ চৰকাৰৰ সময়ত মাথাউৰিৰ সমস্ত ধন কংগ্ৰেছ নেতাই সৰলকি কৰিছিল গতিকে মই সদায় হৃদয়ংগম কৰোঁ কংগ্ৰেছে আজিৰ তাৰিখত কেৱল বিৰোধিতাৰ কাৰণে বিৰোধিতা কৰিছে কিন্তু তেওঁলোকৰ সেই নৈতিক অধিকাৰেই নাই তেওঁলোকে সদায় দুৰ্নীতিত লিপ্ত হৈ আজিৰ তাৰিখতো যি কেইখন ঠাইত আমি কংগ্ৰেছৰ চৰকাৰ দেখিছোঁ দুৰ্নীতিত সম্পূৰ্ণৰূপে মগ্ন তাৰ বিপৰীতে এই ৰাজ্য চৰকাৰে ৰাইজৰ বাবে কাম কৰিছে অনাগত দিনৰ ৰাইজৰ বাবে কাম কৰিব আৰু এই ৰাজনীতি হ'ব উন্নয়নৰ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আটাইকেইগৰাকী অতিথিক আৰু কথাৰ কিছু হয়তো থল থাকিলে কিন্তু সময় ইতিমধ্যে শেষ হৈছে আকৌ কেতিয়াবা নিশ্চয় আলোচনা কৰিবলগীয়া নহওক আমি সেইটোৱে আশা কৰিছোঁ কিন্তু তথাপিও কথাটো ইমানেই যে কথাবোৰ স্বচ্ছ হ'ব লাগে এটা অভিযোগ উত্থাপন হৈছে অভিযোগটোৰ উত্তৰ আৰু প্ৰত্যুত্তৰ
উত্তৰ তথ্যগত হ'ব লাগে তাৰ মাজতে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ প্ৰত্যাক্ৰমণবোৰ বৰ দৃষ্টিকটু হৈছে সেই বিষয়সমূহলৈ যাব নালাগে আৰু দ্বিতীয়তে মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক ৰাইজে পতিয়ন যোৱাকৈ কথাখিনি ক'লে অলপমান বোধগম্য হয় কাৰণ মানুহৰ মাজত যেতিয়া বিভ্ৰান্তি থাকি যায় তেতিয়া সন্দেহ আহে আৰু সন্দেহ আহিলে এই ধৰণৰ বাতাবৰণৰ সৃষ্টি হয় স্বচ্ছ হওক প্ৰক্ৰিয়াটো আমি সেইটোৱে আশা কৰিছোঁ আৰু এই গোটেই যিটো বিতৰ্কৰ সূত্ৰপাত ঘটিছে তাৰ উত্তৰটো কিন্তু ৰাজহুৱা হওক সেইটো আমি আশা কৰি